চৰকাৰী চাকৰি যদি হয় কাৰোবাৰ দেউতাকেতো নিজৰ জীয়েককতো দিব বিচাৰিব ন সেইটো অনুভৱ হয় কি আলহী খাব গ'লে মানে সেইটো অনুভৱ বেছিকৈ হয় যেতিয়া লগত এজন চৰকাৰী চাকৰি কৰা লগৰ থাকে তেতিয়া মানে সেইটো অনুভৱ হয় মানে কাৰণ তাক প্ৰাধান্যটো বেছিকৈ দিয়ে আমাক মানে ইমান প্ৰাধান্য নিদিয়ে সেইটো ফিল হয় মানে সেইটো ফিল হয় এতিয়া কথা এটা হ'ল কি বুলি কয় তোমাৰ বন্ধৰ কোঠালিৰ ভিতৰত থাকি ভাল লাগে নে মুকলি আকাশৰ তলত থাকি ভাল লাগে এনেকুৱাতো কিছুমান চবতে তিতা কেহা যিটো মানে অনুভূতি বুলি কয় অনুভৱ আৰু ফটোগ্ৰাফীৰ মাজত এখন বিয়াত তেনেকুৱা ধৰণৰ তিতা কেহা কিবা অনুভৱ আছে নেকি তিতাকে আৰু সেইবোৰতো থাকিব আৰু যেনেকৈ পজিটিভ আৰু নিগেটিভ নহ'লেতো কাম নচলে যেনেকৈ বেটেৰী তাত পজিটিভ আৰু নিগেটিভ যেতিয়ালৈকে কানেকশ্যন নহয় তেতিয়ালৈকেতো বেটেৰীটোৰ পৰা পাৱাৰটো নোলায় লাইট এটা জ্বলাবলৈ পজিটিভ আৰু নিগেটিভটো দৰকাৰ হ'বই তো এনেকুৱা ধৰণে চবতে মানে পজিটিভ আৰু নিগেটিভ থিংকিংটো থাকিবই থিংকিং প্লাছ পজিটিভ নিগেটিভ থাকিবই নমস্কাৰ বন্ধুসকল মই ধ্ৰুৱ আৰু মোৰ সৈতে আজি আছে এইফালে সুমিন্দ্ৰ বৰা এজন ভিডিঅ'গ্ৰাফাৰ এজন ফটোগ্ৰাফাৰ লগতে এজন চিনেমেটোগ্ৰাফাৰ জীৱনটো আচলতে কেনেকুৱা ধৰণৰ হয় এজন ফটোগ্ৰাফাৰৰ বিয়া এখনত যেতিয়া এজন ফটোগ্ৰাফাৰে যেতিয়া ফটো মাৰিবলৈ যায় তো কেনেকুৱা ধৰণৰ আচলতে ট্ৰিট কৰা হয় এজন ফটোগ্ৰাফাৰক লগতে এজন ফটোগ্ৰাফাৰে কিমান টকা ইনকাম কৰে এখন বিয়াত ফটো মাৰি সকলোখিনি কথা আজি আলোচনা কৰিম আৰু লগতে বহুত বেছি ষ্ট্ৰাগল আছে সুমিন্দ্ৰৰ লাইফত সকলোখিনি আজি জানিম সুমিন্দ্ৰৰ নিজৰ মুখেৰে তো ধন্যবাদ জনাইছোঁ সুমিন্দ্ৰ আজি এইখিনি সময় দিয়াৰ কাৰণে আৰু মোৰ কৰ্মজীৱনৰ সৈতে জড়িত হোৱাৰ কাৰণে কেনেকুৱা লাগিছে আজি আহি ভাল লাগিছে আহি তাকে তোমাৰ চেনেলটোলৈ মোক নিমন্ত্ৰণ কৰাৰ বাবে তাৰপিছত এতিয়া তুমি যিটো টপিক কৈছা চিনেমাটোগ্ৰাফাৰ ভিডিঅ'গ্ৰাফাৰ হয় বিয়াত কিন্তু বহুত এটা মানে স্মৃতি মানে থাকি যোৱা এইটো কেৱল সিহঁতৰে নহয় আমাৰো মানে কি হয় বিয়া বুলি মানে যোনখন বিয়াৰ যিটো অনুষ্ঠান হয় তাত মানে ক'বলৈ গ'লে এটা ফাৰ্ষ্ট টাইম কথা পতা হয় তাত ইণ্টাৰেক্ট কৰি পিনি আমি ৱেডিঙৰ কামটো লওঁ তাত ৱেডিঙৰ কামটো কৰি পিনি সিহঁতৰ লগত মানে যিটো আত্মীয়তা মানে গঢ়ি উঠে সেইটো মানে সঁচাকৈ মানে এটা বেলেগ অনুভৱ আত্মীয়তা নিজৰ এদিনীয়া মানুহ তথাপিতো মানে কিছুমান আত্মীয়ও থাকে কিন্তু তথাপিতো কিছুমান এদিনীয়া মানুহো থাকে ফাৰ্ষ্ট টাইম মানে সিহঁতৰ লগত মানে কণ্ট্ৰেকচুৱেল টাইপত হেৰি কৰা হয় কিন্তু মানে নিজৰ আত্মীয় নিচিনাকৈ যিটো ব্যৱহাৰ কৰে বহুত ভাল লাগে দুখন হৃদয়ৰ মিলনৰ এটা বিশেষ দিন যাক আমি বিয়া বুলি কওঁ বা সেই এটা বিশেষ দিনৰ সাক্ষী হৈ ৰয় আৰু তাৰ মূল দায়িত্ব পালন কৰে এজন ফটোগ্ৰাফাৰে সেই গোটেই মমেণ্টখিনি ইমান ধুনীয়াকৈ সাঁচি ৰখা হয় ফটো বা ভিডিঅ'ৰ মাধ্যমেৰে তো নিজকে লৈ পিনি এটা গৌৰৱ অনুভৱ হয়নে সেই ইমানখিনি কাপুলছৰ এটা বিশেষ দিনত নিজক মানে এনেকুৱাকৈ সাক্ষী কৰিবলৈ পাই কেনেকুৱা অনুভৱ হয় বহুতেই ভাল লাগে কাৰণ এটা দুখন অন্তৰ মানে দুজন মানে নতুনকৈ বিবাহিত হোৱা সিহঁতৰ মানে যিটো বিবাহিত সময় সেই সময়খিনি যে সাক্ষী হিচাপে আমিয়ে থাকোঁ আৰু সাক্ষী কৰি যে ভিডিঅ'ৰ যোনখিনি প্ৰতিবিম্ব মানে আমি কেপচাৰ কৰি ৰাখোঁ সেইখিনিত মানে লৈ বহুত এটা ভাল লাগে কাৰণ বিয়াখনৰ অনুষ্ঠানত প্ৰথমৰ পৰা লাষ্টলৈকে মূৰত তেল দিয়া হওক বা জোৰোণ পিন্ধোৱা হওক লগতে তাত আকৌ জোৰোণ দিয়ে আকৌ হোম পুৰা নিয়ম থাকে আকৌ চকলঙৰ নিয়ম যিখিনি নিয়ম নীতি থাকে মানে সেইখিনি চোৱাও আনন্দ বহুত বেলেগ আৰু সেইখিনি কেপচাৰ কৰা আনন্দ ইমান ভাল লাগে মানে যিসকলে মানে বিবাহিত হৈ গৈছে সিহঁতে যিটো অনুভৱ হয় সেইটো অনুভৱ মানে আমিও অনুভৱ কৰোঁ মানে কেনেকুৱা ধৰণৰ অনুভৱ হ'ব সেই বিয়াৰ অনুভৱটো সেই অনুভৱটো আমিও ফিল কৰোঁ কেনেকুৱা ধৰণৰ ফিল আহে আৰু এনেকুৱাতো বহুত ষ্টৰি থাকে বহুতৰ জীৱনৰ বহুত ষ্টৰি মানে যিমান বিয়া সিমানেই লাভ ষ্টৰি তো সকলোখিনি বেলেগ বেলেগ হয় কেনেকুৱা লাগে শুনিব পোৱা যায় নে যেতিয়া মানে দুজনৰ যেতিয়া মিলন হয় তো কেনেকুৱা ধৰণৰ ষ্টৰিবিলাক আচলতে কেনেকুৱা আৰু এনেকুৱা কিবা এটা ষ্টৰি আছে নেকি যিটো নেকি আজি এই মানে এই অনুষ্ঠানটোৰ জৰিয়তে যে কি ক'ব পৰা যায় একদম ভাল লগা এটা যদি লাভ ষ্টৰি আজি যদি শুনিব পাওঁ সুমিন্দ্ৰৰ মুখেদি তেনেকুৱা কিবা আছেনে তেনেকুৱাতো বহুত আছে লভ পেজো আছে এৰেঞ্জ পেজো আছে
তো এনেকুৱাও কাহিনী আছে কি মানে কি প্ৰেম কৰা নাযায়, প্ৰেম হৈ যায়, এনেকুৱা ধৰণৰ কাহিনীও আছে। তাৰপিছত এৰেঞ্জ বেজতো মানে এৰেঞ্জ ফাৰ্ষ্ট এৰেঞ্জ বিকম লভ, এনে এইটো কি বুলি কয়, প্ৰথম এৰেঞ্জ মেৰেজে হয় কিন্তু মানে তাক লভ মেৰেজলৈ পৰিণত হয় মানে এৰেঞ্জ মেৰেজ মানে ঘৰৰ মানুহে হয়তো চিনাকি কৰাই দিলে, চিনাকি কৰাই এটা মিলন হ'ল, তাৰপিছত চিনাকি হৈ পিনি আকৌ প্ৰেম হৈ আকৌ বিয়া প্ৰেম হয়, তাৰপিছত বিয়া হয়, সেনেকুৱা ধৰণৰ চিটুৱেশ্যনো আহে মানে। বহুতো ইণ্টাৰভিউ মানে কি ইণ্টাৰভিউ নকৰে মানে সিহঁতৰ মানে যিখিনি সাক্ষাৎ লোৱা হয়, তো সেনেকুৱাই আৰু ইণ্টাৰভিউ বুলি ক'ব পাৰি, সাক্ষাৎ লোৱা হয়। তো সাক্ষাৎত মানে সিহঁতে বহুতে নিজৰ মনৰ কথাও কয়, গ্ৰুম ছাইড ব্ৰাইড ছাইড মানে কইনা ছাইড আৰু দৰা ছাইড দুয়োফালে কয়, মানে নিজৰ মনৰ কথা কয়, যিখিনি মনৰ কথা কয় মানে সঁচাকৈ মানে শুনি মানে বহুতেই ভাল লাগে মানে। সিহঁতৰ লাভ ষ্টৰিজ মানে লাভ ষ্টৰিও যে এনেকুৱা প্ৰেমৰ কাহিনীও যে এনেকুৱা হ'ব পাৰে মানে একদম সাক্ষাৎ নিজে সাক্ষী হৈ লোৱা হয় ন। আমি বহুতে মানে কিছুমান ক্ষেত্ৰত মানে এতিয়া সিহঁতৰ যেতিয়া কথাবোৰ কৈ থাকে আমি শুনি মানে থৰ লাগি চাই থাকোঁ মানে, তাত ক'বলৈ পাহৰি যাওঁ মানে। আৰু কাহিনীটো আৰু 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 অলপ ইণ্টাৰেষ্টিং হৈ গৈ থাকে মানে কিছুমান কাহিনী। আৰু সুমিন্দ্ৰ, এটা কথা যে বহুতে আচলতে বহুত প্লেটফৰ্মত যাব বিচাৰে, এতিয়া যেনেকৈ বহুতে মানে চাকৰি সন্ধানত যায়, যে গভমেণ্ট চাকৰি হওক বা এনেকুৱা বহুত প্লেটফৰ্ম বিচাৰে, যে এটা সকলোৰে সপোন থাকে যে মই ডাঙৰ হৈ পিনি ডক্তৰ ইঞ্জিনিয়াৰ হ'ম বা মই টিচাৰ বনিম বা এনেকুৱা ধৰণৰ সপোন থাকে। তো সেই সপোনৰ লগতে কেনেকৈ চিন্তাটো আহিলে যে মই এজন ফটোগ্ৰাফাৰ বনিম বা এজন ভিডিঅ'গ্ৰাফাৰ বনিম, কেনেকুৱাকৈ আহিলে সেই চিন্তাটো ক'বলৈ গ'লে মোৰ সৰুৰ পৰাই মই আৰ্ট কৰি বহুত ভাল পাইছিলোঁ দেই। সঁচা কথা ক'বলৈ গ'লে আৰ্ট মানে মোৰ কি হয়, বাকী ছাবজেক্টত মাৰ্কছ আহক নাহক কিন্তু আৰ্টছত মাৰ্কছটো আহে মানে সদায় 75, 80, 85 সেনেকুৱা। তাৰপিছত কি হ'ল মানে এতিয়া বেচিকেলি আৰ্টটোতো ক্লাছ 8, 9লৈকে আৰ্ট থাকে, তাৰপিছত হয়তো মানে ইমান নহয়, তাৰ ইলেক্টিভ ছাবজেক্ট আহি যায়। তাৰপিছত যেতিয়া হায়াৰ ছেকেণ্ডেৰী তাৰপিছততো 3টা ষ্ট্ৰীমে ল'ব পাৰি, আৰ্টছ, কমাৰ্চ, ছায়েন্স। আৰ্টছ বুলি কয়হে কিন্তু আৰ্টছত আৰ্ট আঁকিব নিদিয়ে কিন্তু তাত সেইটো বেলেগ কয়। তো আৰ্টছ কমাৰ্চ ছায়েন্সত সেনেকৈ হেৰি কৰা হয়, তো তাত আৰ্টটো হেৰি হোৱা নাযায়। তো মানে বেচিকেলি কি হ'ল মোৰ হায়াৰ ছেকেণ্ডেৰীটো সেনেকৈ গ'ল, তথাপিতো হায়াৰ ছেকেণ্ডেৰীটো সেনেকৈ আৰ্টৰ হেৰি কৰিছিলোঁ। তাৰপিছত ডিগ্ৰীত মোৰ মানে কি হ'ল, ডিগ্ৰী যেতিয়া হেৰি কৰিলোঁ তো মোৰ তেতিয়া লাহে মানে সেইটো তেতিয়া জিঅ' যুগ আহিছিলে, জিঅ' যুগ। তো মানে বেচিকেলি জিঅ'ত যেতিয়া ফ্ৰী নেটৱৰ্ক ফ্ৰী নেটৱৰ্ক পাইছিলোঁ, সেই ফ্ৰী নেটৱৰ্কত পাই পিনি মানে মই অলপ এই কি হয় এইটো যোনটো অলপ আৰ্টটো মানে মই ডিজিটেলি অলপ কনভাৰ্ট কৰা নিচিনা হৈ গ'ল। মই অলপ মানে ফটো চটো মাৰি অলপ লাহে ভাল পোৱা হ'লোঁ। ফটোবোৰ বাহিৰৰ ডাঙৰ ফটোগ্ৰাফাৰ সিহঁতৰ ফটোবোৰ চাই বহুত ইনস্পায়াৰ্ড হওঁ। আমাৰ অসমৰো বহুত কেইজনমান আছে ফটোগ্ৰাফাৰ, তো সিহঁতৰ ফটোবোৰ চাই বহুত ইণ্টাৰেষ্ট হৈছিলোঁ মানে, বহুত মানে এনাৰ্জেটিক ফিল কৰিছিলোঁ মানে, আকৰ্ষণ হৈছিলোঁ মানে সিহঁতৰ ওপৰত। তো আকৰ্ষণ হৈ পিনি মানে কি হয়, মোৰ তেনেকৈ নিজৰ কেমেৰা নাহিছিলে। আৰু ঘৰতো এবাৰ মোক কৈছিলোঁ মোৰ এনেকৈ ফটো চটো মাৰিবলৈ বহুত মন যায়, কেমেৰা এটা লৈ দিবি নেকি বুলি সেনেকৈ কৈছিলোঁ। কাৰণে এতিয়া ঘৰৰ অৱস্থা ইমান ভাল নাছিলে, তো ঘৰৰ অৱস্থা ভাল নোহোৱাৰ কাৰণে ইমানখিনি মায়ে ক'লে এতিয়াতো আমি সেনেকৈ এফৰ্ড কৰিব নোৱাৰোঁ, ভাল ফাৰ্ষ্ট পঢ়ি লওঁ বুলি সেনেকৈ ক'লে। তো মোৰ মানে কি হয় এতিয়া পঢ়ি লৈছিলোঁ। তো সেনেকৈ মই ডিগ্ৰী পঢ়ি থাকোঁতে মানে কি হয় UGC আণ্ডাৰত মানে স্কলাৰশ্বিপ আহিছিলে। তো যাৰ 75% আপ আছিলে তো সিহঁতে স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰে। তো স্কলাৰশ্বিপ এপ্লাই কৰি থৈছিলোঁ। হায়াৰ ছেকেণ্ডেৰীত নে? হায়াৰ ছেকেণ্ডেৰীত মেট্ৰিকতো পায়, কিন্তু হায়াৰ ছেকেণ্ডেৰীটো মানে UGC এইটো স্কলাৰশ্বিপ ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যন কিবা এনেকৈ আছিলে চাগে, মেবি পাহৰিলোঁ, বহুত দিন হ'ল যে। তেতিয়া সেনেকৈ UGC আণ্ডাৰত মানে স্কলাৰশ্বিপ পালোঁ। তো স্কলাৰশ্বিপ পাই পিনি মানে কি হ'ল, ফাৰ্ষ্টত মানে কি হয় এটা স্কলাৰশ্বিপখিনি সোমোৱাৰ পিছত মোৰ মানে কি হ'ল এইটো হেৰি হৈছিলে। তো মোৰ মানে মনত ভাবি আছিলোঁ, ফাৰ্ষ্ট কথা কি হয় মোৰ ঘৰত বাইক নাই আছিলে, দেউতাকো লাগে। তাৰপিছত ময়ো ভাবিছিলোঁ বাইক এখন লোৱা ভাল হ'ব নেকি, ডিগ্ৰী শেষ হ'ব তাৰপিছত এতিয়া কি হ'ল জানো, মাথাত কেলকুলেশ্যন এটা হ'ল, বাইক লোৱা নাই কেমেৰাটো মানে কি হয় তাৰ আগতো মই কেমেৰা লৈ পিনি বেলেগৰ কেমেৰা, মোৰ লগৰ ভাইটি এজন আছিলে তাৰ কেমেৰা মানে ভাড়াত লৈ মই মানে মাগুৰীবিলাক ফটো মৰা বহুত ইণ্টাৰেষ্ট আছিলে। তো মাগুৰীবিলাক সদায় ৰাতিপুৱা যাওঁ, ঠাণ্ডা দিনত নৱেম্বৰ ডিচেম্বৰ মানে সেনেকুৱা কাহিনী সেনেকুৱা টাইমত। তো লৈ পিনি সেনেকুৱা টাইমত লৈ পিনি মই তাৰ কেমেৰা ভাড়া লৈ পিনি পূৰা ফটো মাৰিছিলোঁ। তো মানে সেইটোৱে মোৰ ফাৰ্ষ্ট কেমেৰাৰ যিটো মানে নিচা সেইটো আছিলে। তো সেনেকৈ মই ভাবিলোঁ, তাৰপিছত UGC পইচা সোমালে, তো সেইটো সেনেকৈ ভাবি পিনি লাষ্টত কি কৰিলোঁ, বাইক লওঁ নে কেমেৰা লওঁ সেইটো কেলকুলেশ্যন মাৰিলোঁ। তাৰপিছত বাইক ল'লে মানে কি হ'ব, তেলৰ খৰচ প্লাছ
একো জীৱনটোত আগবাঢ়িব পৰা একো নাই হেৰি নাই প্লাছ খৰচা বেছি হ'ব তো সেইটো ভাবিলোঁ কেমেৰা এটা লৈ ল'লে ভাল হ'ব নিজৰ হেৰিটো ভাল হ'ব প্লাছ নিজৰ প্ৰফেশ্যনটো হেৰি কৰিব পাৰিম তো কেমেৰাৰ যিটো হেৰিটো আছিলে নিজৰ হবি প্লাছ সেইখিনি কমপ্লিট কৰিব পাৰিম তো সেইকাৰণে কেমেৰাটোকে লৈ ল'লোঁ এতিয়া সেইটোৱে ফাৰ্ষ্ট ইনভেষ্টমেণ্ট আছিলে মোৰ মানে স্কলাৰশ্বিপৰ পইচা দি কেমেৰা স্কলাৰশ্বিপৰ পইচা দি কেমেৰা তো কেমেৰাটো সেনেকৈ ল'লোঁ তাৰপিছত এনেই সুধিছোঁ কিমানমান আহিছিলে স্কলাৰশ্বিপত পইচা লাখৰ ওপৰত আহিছিলে লাখৰ ওপৰত বা মানে এটা স্কলাৰশ্বিপৰ পৰা লাখৰ ওপৰত আহিছিলে পইচা আৰু সেই পইচাখিনি গোটেইখিনি ইনভেষ্ট কৰা হ'ল তেনেকৈ আৰু গোটেইখিনিও মানে 100% নহয় 80% কেমেৰাতে গ'লগৈ বাকী 20% ঘৰত অকণমান দৰকাৰ হৈছিলে মা দেউতাক কোনোবা কিবা এনেকুৱা দৰকাৰ হৈছিলে সেইখিনি দি ইনভেষ্ট কৰি দিয়া হ'ল মানে দি দিয়া হ'ল আৰু মাহঁতক তো সেনেকৈয়ে কেমেৰাটো ল'লোঁ তাৰপিছত সেনেকৈ লৈ পিনি সৰু সৰুকৈ ভিডিঅ'ত মানে যিখিনি কিবা কণ্টেণ্ট পালে কণ্টেণ্ট মানে তেতিয়াতো আৰু ঠাণ্ডা দিন আছে মোৰ এতিয়াও মনত আছে মই এইটো নৱেম্বৰ নে ডিচেম্বৰ মাহত লোৱা চাগে কেমেৰাটো ফাৰ্ষ্ট লৈ পিনি মানে মোৰ এমাহত 10,000 শ্বাটাৰ কাউণ্ট কৰি দিছিলোঁ মানে 10,000 ফটো ক্লিক এটা কেমেৰাত শ্বাটাৰ লাইফ থাকে মানে সেই শ্বাটাৰ লাইফটো সেইটো ডিপেণ্ড কৰে শ্বাটাৰ ক্লিক কিমান কৰা হৈছে 10,000 শ্বাটাৰ কাউণ্ট কৰি দিছিলোঁ মানে মই এমাহত 10,000খন ফটো মানে 10,000খন ফটো এইটো শ্বাটাৰ লাইফ বুলি কয় এইটো তাৰপিছত সেনেকৈ ৰাতিপুৱা হ'লেই মানে কি কৰোঁ ৰাতিপুৱা কোনো শুই নুঠে 5টা বজাতো শুই উঠোঁ উঠি যাওঁ কেমেৰাটো চাৰ্জ দি পিনি লৈ যাওঁ তাৰপিছত মাগুৰী বিলত যাওঁ নাও পাওঁ নাপাওঁ মতলব নাই নাওখন লওঁ পথাৰখন লওঁ মুঠতে নাও ওলাই যাওঁ তাৰপিছত গৈ পিনি সেই মাজত দ্বীপ কেইটামান আছে তাত দ্বীপ কেইটাত গৈ পিনি পৰি থাকোঁগৈ চৰাই অহালৈকে তো সেনেকৈ চৰাই আহিব ফটো মাৰোঁ সেনেকৈ বহুত কেইখন মানে ফটো আহি গৈ থোৱা আছে লগত কোনোবা যায় নে অকলে অকলে যাওঁ লগত লগ ধৰক কেতিয়াবা যায় কেতিয়াবা যাব নোৱাৰোঁ বুলি কয় তো সেইকাৰণে অকলে যাওঁগৈ মানে খুব এটা ইণ্টাৰেষ্টিং ষ্টৰি যে স্কলাৰশ্বিপৰ পইচাৰে প্ৰথম কেমেৰাটো কিনা হৈছিলে আৰু তাৰ পৰাই আৰম্ভ হৈ গ'ল সেই সম্পূৰ্ণ জাৰ্ণিটো মানে কেমেৰা জাৰ্ণিটো আৰু কেমেৰা এইখিনি ফটোগ্ৰাফী বা ভিডিঅ'গ্ৰাফী ক'ৰবাত মানে শিকা হৈছিলে বা নে ইউটিউবত চাই বা ফটোগ্ৰাফী যে ফাৰ্ষ্ট অফ অল মই সেনেকৈ ইমান আইডিয়া নাই হৈছিলে মোৰ কেমেৰাৰ বেছিক 3টা ফাণ্ডামেণ্টেল আছে শ্বাটাৰ এপাৰ্চাৰ এণ্ড আইছ' সেইকেইটা বস্তু মই ইমান আইডিয়া নাই হৈছিলে তথাপিতো মই মাৰিবলৈ ট্ৰাই কৰিছিলোঁ লগৰ এজন আছিলে লগৰজনে শিকালে অলপ মোক সেই লগৰজনৰ পৰা অলপ শিকিলোঁ তাৰপিছৰ পৰা সেইখিনি জনাৰ পিছত মানে ইউটিউবত তাৰ আগতো টিউটৰিয়েল চাইছিলোঁ কিন্তু শ্বাটাৰ এপাৰ্চাৰ আইছ' সেই 3টা বস্তু যদি বুজা নাযায় একো মানে ধৰিব নোৱাৰি মানে এনেই ফটো মাৰি লাভ নাই ফটো মাৰি মানে মই মেনুৱেলি মানে মাৰিবলৈ ট্ৰাই কৰোঁ মেনুৱেলি মানে মৰা মানে বেষ্ট মানে এইটোৱে আৰু চব চিটুৱেশ্যনত অটোত মানে কেমেৰাই হেৰি কৰিব নোৱাৰে মানে ৰিজাল্ট ভাল নাহে ফটো মাৰি দিয়ে কোৱালিটি ভাল আহে কিন্তু মানে ৰিজাল্টটো সেইটো মানে বিচৰা ধৰণে নাহে তো সেইটো কাৰণে সেই 3টা বস্তু মানে যেতিয়া মানে নলেজটো পাই গ'লোঁ তো নলেজটো পোৱাৰ পিছত ইউটিউবত মানে সেই টিউটৰিয়েলখিনি মানে চাই অলপ বুজিব পৰা হ'লোঁ বুজি লাষ্টত মানে বস্তুখিনি গম পালোঁ ফটোৰ ফ্ৰেমিং সেইখিনি শিকি লাষ্টত মানে এতিয়া লাহেকৈ ফটোৰ প্ৰথমে হেৰি কৰিলোঁ তাৰপিছত লাহেকৈ মই হেৰি হ'লোঁ এইটো কি বুলি কয় ভিডিঅ'ৰ বিষয়ে অকণমান ৰিচাৰ্চ কৰিলোঁ সেনেকৈ কৰি মানে মোটামুটি অকণমান আইডিয়া গোটাই পিনি এতিয়া এইখিনি এতিয়া লাহে কৰি থকা হৈছে আৰু বহুতখিনি মই নিজকে ভাবোঁ এইখিনি নিজে যিমান ছেল্ফ ডেভেলপমেণ্ট মানে ছেল্ফ স্কিল ডেভেলপমেণ্ট সেইটো চবতকৈ বেষ্ট লাৰ্ণিং মেথড মানে যিমানে মানে নিজে খুচৰি মানে হেৰি কৰি থকা হয় শিকি থকা হয় খুচৰি যেতিয়া উলিওৱা হয় ন বস্তু তাৰ মানে শিক্ষাটো বেছি গুৰুত্বটো বেছি হৈ যায় মানে বেছি ভালদৰে শিকা হয় আৰু যিটো বস্তুত ইণ্টাৰেষ্ট থাকে সেইটোত এনেও খুচৰি শিকিবলৈ এনেও মন যায় বহুত মন যায় একদম লাগিলে মানে এইটো কি বুলি কয় বোকাতে পদুম ফুলে ন তো সেই বোকা মানে নেওচি হ'লেও পদুম ফুল ফুলাইহে এনেও মানে সেনেকুৱা টাইপৰ হ'ল সঁচাকৈ খুবেই ইণ্টাৰেষ্টিং সুবিন্দৰ গোটেই সম্পূৰ্ণ কথাখিনি বহুত সুন্দৰকৈ কৈ আছে যে এটা স্কলাৰশ্বিপৰ পৰা আৰম্ভ হৈছিলে এটা জাৰ্ণি এটা কেমেৰা লৈছিলে আৰু সেই কেমেৰাটো লৈ অকলে তিনিচুকীয়াৰ যিখন মাগুৰী বিল তাত গৈ পিনি পৰি থাকেগৈ আৰু তাত গৈ পিনি সেনেকৈ পৰি যেতিয়ালৈকে চৰাই নাহে তেতিয়ালৈকে ৰখি থাকে যেতিয়া চৰাই আহে তাৰপিছত ফটো মাৰে সেই তেনেকুৱা ধৰণৰ ফটো কিছুমান আছেনে এতিয়া পামনে ফটো যে সেইখিনি ফটো মোৰ আগৰ পোৱা নাই মেট্ৰিকত পাইছিলোঁ এটা লেপটপ যিটো চৰকাৰৰ ফালৰ পৰা দিয়া হৈছিলে তো সেই লেপটপটো আছিলে তো লেপটপটো মানে কি হয় তোমাৰ অকণমান ইলেক্ট্ৰনিকেল প্ৰব্লেম হোৱাৰ কাৰণে এইটো তাৰ ফটোখিনিও লগত উৰি গ'ল মানে আচ্ছা তো এইখিনিতে এটা কথা গম পালোঁ যে
মেট্ৰিকত লেপটপটো পোৱা আহিছিলে মই মানে গোটেইখিনি ন'টিচ কৰি আছোঁ ঠিক আছে তো মেট্ৰিকত লেপটপ পোৱা আছিলে আৰু হাই ছেকেণ্ডেৰীত 75%ৰ ওপৰ আছিলে যিটো কাৰণে নেকি UGCয়ে স্কলাৰশ্বিপটো দিছিলে মানে পঢ়াত মেট্ৰিকত কিমানমান পাৰ্চেণ্টেজ আহিছিলে মেট্ৰিকত সঁচা কথা ক'বলৈ গ'লে অকল 2 নম্বৰ কাৰণে ফাৰ্ষ্ট ডিভিজন পাইছিলোঁ আচ্ছা 2 নম্বৰ কাৰণে অঁ 2 নম্বৰ কাৰণে ফাৰ্ষ্ট ডিভিজন আচ্ছা মানে তাৰপিছত মেট্ৰিকত সেইটো লেপটপটো দিছিলে আৰু সেইটো তৰুণ গগৈ চৰকাৰ আছিলে নেকি সেইটো টাইমত তৰুণ গগৈ চৰকাৰৰ সেই লেপটপটো আছিলে সঁচাকৈ খুব ভাল লাগিছে আৰু মই তাকে এটা বস্তু সুধিব বিচাৰিছোঁ যে এতিয়া যিখিনি মানে নতুন প্ৰজন্ম যদিহে ভাবে যে এই লাইনটোত যিটো আজিকালি বহুত ট্ৰেণ্ডিঙত আছে বুলি ক'ব পাৰি ফটোগ্ৰাফী হওক বা ভিডিঅ'গ্ৰাফী হওক যিকোনো ক্ষেত্ৰত এতিয়া যদি মই যদি আজি যদি মানে এনেকৈ যদি ভিডিঅ' বনাইছোঁ তাৰ কাৰণে মোক এটা কেমেৰা দৰকাৰ হৈছে বা সম্পূৰ্ণ এটা ছেটআপ দৰকাৰ হৈছে তো ফটোগ্ৰাফী হওক বা ভিডিঅ'গ্ৰাফী এইখিনিৰ লগত আমি মানে জড়িত সম্পূৰ্ণৰূপে জড়িত আজিকালিৰ মানে সম্পূৰ্ণ পৃথিৱীখন বুলি ক'লেও ভুল নহ'ব তো এই জগতখনৰ সৈতে যিটো মানে ফটোগ্ৰাফী হওক বা ভিডিঅ'গ্ৰাফী এই জগতখনৰ সৈতে বুলি কৈছোঁ তো ইয়াৰ সৈতে যদি জড়িত হ'বলৈ হয় বিগিনাৰ যিসকল আছে তেওঁলোকে যদি ভাবে যে মই এটা মানে ভিডিঅ'গ্ৰাফী কৰিম তো মই যদি এটা মানে সাধাৰণভাৱে যদি মই আগবাঢ়িবলৈ হয় তো এটা কেমেৰা এটা ল'লেই যথেষ্ট নে তাৰ লগত আৰু বহুত কিবাকিবি প্ৰয়োজন হয় বা আৰ্থিকভাৱে মানে অকণমান সবল হ'ব লাগিব তেতিয়াহে এজন বিগিনাৰে মানে আগবাঢ়িব পাৰে এই লাইনটোত মই সেই বস্তুটো জানিব বিচাৰিম বিগিনাৰ হিচাপে মানে কি হয় এতিয়া বিগিনাৰ হিচাপে লাগিলে মানে হাতত যিয়ে থাকক মানে যি সামৰ্থ্য আৰু যদি কেমেৰা ল'ব পাইছে সেইটো বেলেগ কথা মোবাইলটো আছে মোবাইলটো যথেষ্ট এটা ডাঙৰ সাংঘাতিক বস্তু মানে মোবাইলটোৰ জৰিয়তেও মানে যদি মোবাইলটো যদি কেমেৰা আউটপুটটো ভালকৈ দিছে তেতিয়াহ'লে মোবাইলৰ কেমেৰা আউটপুট জৰিয়তে বহুত ধুনীয়া ভিডিঅ' বনাব পাৰে মানে মোবাইলটো ফটোত খালি তাৰ মানে কি হয় তাৰ ছেটিংখিনি খুচৰি পিনি মানে অকণমান ইউজ কৰিব জানিলে হয় তাৰ মেথডটো জানিলে হয় এনেকুৱাও মোৰ লগৰ এটা আছে তাৰ মানে এতিয়াতো এণ্ড্ৰইড 12 পাই গ'ল ন এণ্ড্ৰইড 12 না কিমান চলি আছে আজিৰ যুগত নো আইডিয়া ইমান আইডিয়া নাই বাৰু সেই 2016 নে 17ত তেতিয়া সেই কেমেৰা মোবাইল ওলাইছিলে চাগে এণ্ড্ৰইড 8 যুগৰ মানে মোবাইলতে ইমান সাংঘাতিক ফটো তোলে ন তাক মানে মানিবলগীয়া মানে মই এইটোৱে বুজি পালোঁ যে গেয়াৰ ডাজন্ট মেটাৰ মানে কিছুমান ক্ষেত্ৰত গেয়াৰ কি কাৰণে লাগে মেইন কথা হ'ল কি হয় তোমাক মানে তুমি মানে সেইটো কেমেৰা চলাই মানে তুমি বস্তুটো বুজি পাই আছা তোমাক মানে আৰু অকণমান হাই কোৱালিটি লাগে তো কোৱালিটি অকণমান হাই লাগে তোমাক মানে এইটো হৈ গ'ল তোমাক মানে কোৱালিটি আপগ্ৰেড কৰিব বিচাৰিছা তেতিয়া মানে গিয়াৰটো অকণমান আপগ্ৰেড কৰিব পাৰা মানে মোবাইলটো চেঞ্জ কৰি দিব পাৰি তেতিয়া চেঞ্জ কৰিব লাগিব যদিহে এজন বিগিনাৰে যদি ভাবিছে যে মই এই লাইনটোত ফটোগ্ৰাফী হওক বা ভিডিঅ'গ্ৰাফীৰ লাইনটোত যদি মই আগবাঢ়িম বুলি ভাবিছে তেন্তে এটা কেমেৰাৰ পৰাই মানে যিটো ষ্টাৰ্টিং সেই কেমেৰাটোৰ পৰাই কৰিব পাৰে গুড ৰিজাল্ট পায় খালি তাৰ বস্তুখিনি কেমেৰাটোৰ মানে কি হয় তোমাৰ থাকে কি কেমেৰাও কিছুমান হেৰি থাকে তোমাৰ এটা লিমিট থাকে সেই লিমিটটো কিমানখিনি লিমিট সেইখিনি তুমি যদি গম পোৱা তেতিয়াহ'লে সেই কেমেৰাটোত মানে আউটষ্টেণ্ডিং ফটো তুলিব পাৰিবা খালি কেমেৰাটোৰ সেই লিমিটটো জনাৰ ওপৰত কথা কিছুমান লিমিটৰ ওপৰতো যায়গৈ সেইটো কেমেৰাতে এটা বিগিনাৰ কেমেৰাতে বহুত হাই প্ৰফেচনেল ফটো তুলিব পাৰে আচ্ছা এইখিনিতে মই এটা কথা জানি লওঁ নিশ্চয় যিসকলে চাই আছে তেওঁলোকে জানিব বিচাৰিব যে এজন বিগিনাৰৰ কাৰণে যিহেতু আমি গম পাওঁ যে নিকন হওক কেনন হওক ছনী এনেকুৱা ধৰণৰ বহুতকেইটা কেমেৰা আছে তো কোনটো ভাল বুলি ছাজেষ্ট কৰিব পাৰি মানে এজন বিগিনাৰৰ কাৰণে ক'বলৈ গ'লেতো গোটেইকেইটা কেমেৰাই ভাল কিন্তু চবৰ ফিচাৰ্ছবোৰ অলপ মানে কিছুমান ক্ষেত্ৰত অকণমান বেছি কিছুমান ক্ষেত্ৰত কম কিছুমান ক্ষেত্ৰত বেছি সেনেকুৱা ধৰণে মানে ফিচাৰ্ছ লাগে ডিপেণ্ড কৰে এতিয়া কোনটো ক্ষেত্ৰত লোৱা ফটোগ্ৰাফীৰ ক্ষেত্ৰত না ভিডিঅ'গ্ৰাফীৰ ক্ষেত্ৰত না চিনেমেটিক টাইপৰ শ্বটবোৰ এচিভ কৰিব লাগে তো সেইটো হিচাপত মানে চবৰ মানে ব্ৰেণ্ডৰ এই বেলেগ থাকে আনকি অকল নিকন কেনন আৰু ছনীয়ে নহয় বহুতো কেমেৰা আছে ফুজি ফিল্ম আছে তোমাৰ পেনাছনিক আছে সেইকেইটা কেমেৰাটো বহুত ভাল কেমেৰা সেই কোৱালিটি এচিভ কৰিব পাৰে আনকি নৰ্মেল এই যে তোমাৰ কুলপিক্সৰ কেমেৰাকেইটা যে লেন্স চেঞ্জ কৰিব নোৱাৰে সেনেকুৱা কেমেৰাকেইটাতো কোৱালিটি এচিভ কৰিব পাৰে SLR DSLR নহয় আজিকালিতো মিৰৰলেছৰ যুগত মানে কি হয় এতিয়া মিৰৰলেছত বহুত হাইলি ইম্প্ৰুভ হৈ গ'ল ISO কেপাবিলিটি হাই হৈ গ'ল তোমাৰ বেছি হাই ISOত শ্বুট কৰিব পৰা নইজ নাহে আগতে DSLR কি এটা বেছিক 1600 ISOলৈকে তুলিব পাৰি আৰু তাতকৈ যদি ISO হাই কৰি দিয়া হয় নইজটো বৰ বেয়া মাৰে মানে নিশ্চয় যিসকলে
চাই আছে আজিৰ ভিডিঅ'টো, তো তেওঁলোকে নিশ্চয় জানিব বিচাৰিব আৰু হয়তো নিশ্চয় কমেণ্টতো বহুতে হয়তো সুধিম বুলি ভাবিছিলে চাগে যে ফটোগ্ৰাফীৰ কাৰণে বেষ্ট কেমেৰা কোনটো আৰু ভিডিঅ'গ্ৰাফীৰ কাৰণে বেষ্ট কেমেৰা কোনটো হ'ব? ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফী বেষ্ট কেমেৰা বুলিতো তোমাৰ হিচাপত মই এনেকৈ কোৱা নাই যে মানে চবৰ হিচাপত চবৰ চইচটো বেলেগ বেলেগ হ'ব পাৰে, মানে এজ ইয়ৰ থট বা তোমাৰ মানে চিন্তা হিচাপে কোনটো বেষ্ট হ'ব? এতিয়া কোনটো কেনেকুৱা ধৰণৰ ক্ষেত্ৰত এটা বিগিনাৰ কেমেৰা এটাতো সেনেকৈ এচিভ কৰিব পাৰি। এতিয়া হেৰি কৰে, এইটো মেইনলি ডিপেণ্ড কৰে তোমাৰ হেৰিটোৰ ওপৰত, এইটো কি বুলি কয়, তুমি ফটোখন দেখাব বিচাৰিছা কেনেকৈ, এইটো তুমি কেপচাৰ কৰাৰ ওপৰত কথা। মানে কেমেৰাটোতো চব বেষ্টেই ক'বলৈ গ'লে, এইটো তাৰ ভিতৰত বাজেট হিচাপতো আকৌ কেমেৰাৰ হেৰি হয়, তোমাৰ ফিচাৰ্ছখিনি বাঢ়ি যায় আৰু ফিচাৰ্ছখিনি অটো ফ'কাছৰ ফিচাৰ্ছ বাঢ়ি যাব, প্লাছ নইজৰ কেপাবিলিটি বাঢ়ি যাব, প্লাছ হাই ডাইনামিক ৰেঞ্জৰ কেপাবিলিটি বাঢ়ি যাব। যিমান পইচা দিব মানে যিমান বাজেট হ'ব, যিমান হাই কোৱালিটি লেন্স ল'বা, সেনেকুৱা যিমান হাই লেন্স ল'বা, তো সেইটো হিচাপত মানে তুমি কোৱালিটি বেছি ভাল পাই গৈ থাকিবা, মানে যাৰ যি দৰকাৰ আৰু। কিন্তু মানে এইটোৱে নকওঁ যে এইটো কেমেৰাই বেষ্ট বুলি, চব কেমেৰাই বেষ্ট, কিন্তু ডিপেণ্ড কৰে এতিয়া তুমি কেনেকৈ কোনটো মানে তাক মানে কেনেকুৱা ধৰণে ইউজ কৰিছা, লাইটিং চ'ৰ্চবোৰ কেনেকুৱা, কোনটো লাইটিং চ'ৰ্চত কেপচাৰ কৰিছা, ফ্ৰেমিংটো কেনেকুৱা হৈছে, সেই ফ্ৰেমিঙৰ ওপৰত এনালাইচিছ কৰি পিনি মানে যিটো কেপচাৰ কৰিবা সেইটোহে মেইন। সেইটো আচ্ছা বুজিছোঁ। তো সেইটোৱে কথা, আচলতে কেমেৰাটো মানে বিশেষকৈ কোনো পাৰ্টিকুলাৰ এটা কোম্পেনীৰ কেমেৰা বুলি বা কোনো তেনেকুৱা কথা নাই, মানে গোটেইখিনি চাই পিনি মানে যিটো হিচাপত বাজেট হিচাপত আচলতে বস্তুটো হয়, যাক যি দৰকাৰ হয় সেইটো ল'ব পাৰে আৰু। ষ্টাৰ্টিংটো নৰ্মেল কেমেৰাবোৰ কৰিব পাৰে, হয় বোলে সি ইউজ কৰি মানে ইয়াত আৰু মানে কি হয় নিজৰ হয় বোলে বাজেট হৈ গ'ল বোলে আৰু অকণমান মানে অকণমান ভাল ইনভেষ্ট কৰি পিনি অলপ কোৱালিটিটো চেঞ্জ কৰিব বিচাৰিছে, তেতিয়া মানে অলপ হাই ৰেঞ্জত যাব পাৰে পৰলে যিমানে। এতিয়া তোমাৰ কেমেৰা থাকে, মাইক্ৰ' থাৰ্ড থাকে, তাৰপিছত আকৌ DX ক্ৰপ চেঞ্চৰ, APS-C লেন্স চেঞ্চৰ বুলি কয়, APS-C পাছত আহে FX-তকৈও হাই আছে মিডিয়াম ফৰ্মেট, সেইটো বাৰু বহুত দাম আছে এইকেইটাৰ কেমেৰা দাম। এতিয়া যোনকেইটাৰ প্ৰফেচনেলি মানে আমাৰ ইয়াত বেছিকৈ চলে সেইকেইটা ফুল ফ্ৰেমকেইটা, সেইকেইটাৰ বেছিকৈ হেৰি আছে, ডিমাণ্ড আছে, প্লাছ আৰু ইয়াৰ কোৱালিটি বহুত ভাল। তাতকৈ যদি পূৰা ইণ্ডাষ্ট্ৰিয়েল টাইপৰ যদি শ্বুট কৰিব বিচৰা হয় তেতিয়াহ'লে মিডিয়াম ফৰ্মেটত বহুতেই ইউজ কৰে, বহুত তাৰপিছত ফুল ফ্ৰেমতো পাৰি, কিন্তু মেগাপিক্সেলটোৰ ওপৰত কথা। বিশেষকৈ এনেকুৱাও দেখা যায় যে কিছুমান সময়ত মানে ক্লাছৰুম এটাত যেতিয়া ষ্টুডেণ্ট এইখিনি থাকে, ধৰি লওক 30জন ষ্টুডেণ্ট আছে, তো 30জনৰ ভিতৰত 20জন মানে ভাল ৰিজাল্ট কৰে বা এনেকুৱা ধৰণৰ হয়, তো তাৰ মাজত কেতিয়াবা কি হয়, বাইদেউ বা ছাৰে এনেকুৱাকৈ কৈ দিয়ে যে তোমাৰ পৰা মই ভাল ৰিজাল্ট আশা কৰিছোঁ, হয়নে? 10জনৰ একো মতলব নাই, বাইদেৱে কি কৈছে একো মতলব নাই, তাহাঁতি এইবিলাক মানে কাণৰ পৰা উলিয়াই দিয়ে। কিন্তু 30জনৰ ভিতৰত 20জনৰ আকৌ 10জনে আকৌ সেই বস্তুটো মানে এটা বেলেগ ধৰণে লয় যে বাইদেৱে আৰে আমাৰ পৰা আশা নকৰে নেকি, বা আমি কি ভাল ৰিজাল্ট কৰিব নোৱাৰোঁ নেকি? তো সেনেকুৱা ধৰণৰ চিটুৱেশ্যন আহি যায়। তো এনেকুৱা ধৰণৰ চিটুৱেশ্যনবিলাক আচলতে আমাৰ এইবিলাক মানে হিউমেন নেচাৰত পৰিণত হৈ গৈছে, তো এইবিলাক আচলতে থাকিবই বুলি মই ভাবোঁ। যেনেকৈ কৈছিলোঁ ডক্টৰ আৰু ইঞ্জিনিয়াৰ কথাটো, তো এইটো মাইণ্ডছেট টাইপৰ হৈ যায়, মানে বহুতে মানে কি টপাৰটো এচিভ কৰে, বাকীকেইজনক যদি সোধে বাকীকেইজনে তাৰ নিচিনা কৰে। তো এনেকৈ কওঁতে মানে এতিয়াও এটা মনত আছে দেই মোৰ, আমাৰ বেক বেঞ্চাৰ্ছ বুলি নাথাকে, টপাৰ আৰু বেক বেঞ্চাৰ্ছ কিন্তু পাকলামটো কৰি থাকে যে এনেকুৱা টাইপৰ কেইটামান আছিলে। তো সুধিছিলে মানে তুমি কি হ'ব, টপাৰকেইটাতো ধুনীয়াকৈ ক'লে যোনকেইটা চুগা তাৰপিছত বেক বেঞ্চাৰ আছিলে মানে কৈছিলে মই ঠেলাৱালা হ'ম, ৰিক্সাৱালা হ'ম কৈ দিলে। তো সেইটো হিচাপত মানে বহুত বেয়া গালি দিলে সিহঁতক। মানে মই এটা কথা ভাবোঁ মানে কি কয়, ইহঁতক বুজাব লাগে বস্তুটো, ঠেলাৱালা মানে কি হয়, টপাৰ কেইজনকো বুজাব লাগে, ডক্টৰ ইঞ্জিনিয়াৰ যে অকল দেশখনক মানে হেৰি কৰিব, চব যদি ডক্টৰ ইঞ্জিনিয়াৰ হয়, মই আগতো কৈছোঁ চব যদি চৰকাৰী চাকৰি কৰে তেনেকৈ ডক্টৰ ইঞ্জিনিয়াৰ যদি হয় তেতিয়াহ'লে মানে ঠেলা কোনে চলাব? সেইটো কথা মানে মই আৰু এখন বেলেগ স্কুলত যেতিয়া মই ট্ৰেন্সফাৰ হৈছিলোঁ তেতিয়া সেইখন স্কুলত কিন্তু মানে সেই মেম এজনী পাইছিলোঁ, আমাৰ বহুত ভাল মেম আছিলে, তেওঁ কৈছিলে ৰিক্সাৱালাত ঠেলাৱালাও প্ৰাধান্য আছে, যদি ৰিক্সাৱালা ঠেলাৱালা যদি বস্তুখিনি ঘৰত থৈ নিয়ে যায় তেতিয়াহ'লেতো নিজেতো যাব লাগিব ন, তো ডক্টৰ ইঞ্জিনিয়াৰ হোৱা লাভ কি? সেইটোতো তো সেনেকুৱা ধৰণৰ তাৰতো নিজৰ টাইম, ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ লগে সিহঁতৰ মানে অপাৰেশ্যন নিজৰ পেচেণ্টবোৰ চাবলৈ সিহঁতৰ টাইম নাথাকিব, তো বস্তুখিনি কোনে আনি দিব? তো মানুহটো সিহঁতকে অনুৱাব লাগিব ন, তো সিহঁতেতো সেইটো ৰোলটো হেৰি কৰে, তো সেনেকুৱা ধৰণৰ কথা হৈছে। কেতিয়াবা আমাৰ তিনিচুকীয়াত যিখিনি বিহাৰী সম্প্ৰদায়ৰ মানুহ,
সেই যিখিনি ঠেলাৱালা বা ৰিক্সাৱালা বুলি আমি যিখিনি কওঁ, ঠেলা চলোৱা বা ৰিক্সা চলোৱা মানুহখিনি কেনেকুৱা অনুভৱ হয়, সিহঁতে কিমানমান টকালৈকে ইনকাম কৰিব পাৰে দিনটো? সিহঁতক যদি সঁচাকৈ চাবলৈ গ'লে ন, সিহঁতৰতো ক'বলৈ গ'লে সিহঁতৰ ঘৰ যদি মানে সিহঁতকতো এনে মানে বাহিৰত দেখিবলৈ বেলেগ, সিহঁতৰতো নিজৰ মেইন বিজনেছটো থাকেই, কিন্তু সিহঁতে যে এনেই ঘৰত যে এনেই পৰি থকাতকৈ মানে কিবা এটা এটকা দুটকাটো ইনকামো যথেষ্ট ন। তো সেইটো হিচাপত বহুতে মানে এনেই ঠেলা চলাই থাকে। সিহঁতৰ যদি ভালকৈ যদি মানে ভালকৈ সিহঁতক যদি অনুসৰণ কৰিব বা সিহঁতক যদি অকণমান ভালদৰে কথা পাতি যদি সিহঁতৰ জীৱনৰ বিষয়ে যদি জনা যায় ন, সিহঁতৰ ল'ৰাই বহুত ভাল ভাল চাকৰি কৰি থকা ওলায়। কিছুমানৰ হয়তো ছোৱালীয়ে ভাল ডক্তৰ ইঞ্জিনিয়াৰ সেনেকুৱা থাকে, কিছুমানৰ ভাল ভাল শ্ব'ৰুম অফিচত এনেকুৱা কিছুমানে চৰকাৰী চাকৰিও কাম কৰি থকা সেনেকুৱা পোৱা যায়। আৰু সিহঁতৰ ঘৰত গৈ পিনি যেতিয়া দেখা যায় ন, কিছুমানৰ ঘৰ বহুত ভাল ধুনীয়া, লাগিলে আমাৰ ঘৰতকৈ মানে হাই ফাই ঘৰ থাকে মানে একচুৱেলি মই যিহেতুকে মই তিনিচুকীয়াত থকাটো বজাৰখন মই চলি থাকোঁ, মই জানো এটা কথা, তিনিচুকীয়া যিমান বিহাৰী সম্প্ৰদায়ৰ মানুহ আছে, যিখিনি নেকি ঠেলা চলায় বা ৰিক্সা চলায়, বা ৰিক্সাটো আজিকালি ক'বলৈ নাযাওঁ, বা ঠেলা চলোৱা যিখিনি মানুহ, তেওঁলোকৰ অৱস্থা ইমানেই ভাল। 100 মিটাৰ যদি ডিষ্টেঞ্চতো যদি কিবা এটা বস্তু যদি লৈ যাবলগীয়া হয়, 200 টকা তলততো কমকৈ কোনেও নলয়। তেনেকৈ যদি দিনটোৰ হিচাপটো যদি চাব যোৱা যায়, তেন্তে কিমান টকা ইনকাম কৰে। আৰু সেই টকাখিনি কিন্তু অসমত ইনভেষ্ট নকৰে, তাহাঁতি পঠিয়াই দিয়ে বিহাৰলৈ, মানে নিজৰ ঘৰত মানে পঠিয়াই দিয়ে। আৰু এজন ঘৰ মানে এটা পৰিয়াল মানে একদম বোলে মই শুনো মানে এইটো কথা, মই নিজে দেখা নাই, মানে 2মহলীয়া 3মহলীয়া ঘৰ বিহাৰত, কিন্তু টকাখিনি ইয়াৰ পৰা ইনকাম কৰে। আৰু এনেকুৱাও দেখা যায়, এখন বিচনাৰ তলত যদি মানে 3জন বা 4জন যদি তেওঁলোকে শুইছে, তাৰ তলত বিচনাখনৰ তলতো আৰু 4জন সোমাই যাব, মানে তেনেকুৱাকৈ তেওঁলোক মানে থাকিব পাৰে, মানে লাইফটো ষ্ট্ৰাগল কৰে। আৰু তেনেকুৱাকৈ মানে বহুত দেখা যায়। আৰু ইয়াৰ বেছিভাগ তিনিচুকীয়া বিহাৰী সম্প্ৰদায়ৰ মানুহখিনি বহুত বেছি কষ্ট কৰিব পাৰে, যিটো নেকি। আৰু যদি মই এইটো কথা ভাবোঁ যে সেই কষ্টখিনি যদি আমাৰ মানুহে যদি কৰিলেহেঁতেন, বা কামত লাজ নকৰাকৈ, বা নিজৰ যদি দৰকাৰ হৈছে যে এনেকুৱা ধৰণৰ দেখা যায় যে কিছুমান ক্ষেত্ৰত বোলে মই স্ক'প পোৱা নাই, কোনো ধৰণৰ স্ক'প পোৱা নাই, যদি অপৰচুনিটি পাইছে, স্ক'প পাইছে, ঠিক আছে। যদি স্ক'প পোৱা নাই, তেনেহ'লে নিশ্চয় যদি তেনেকুৱা এটাও যদি পথ বাছি ল'বলগীয়া হয়, মানে তাত মই ভাবোঁ যে লাজ কৰাৰ কোনো কথা নাই। কিন্তু আমাৰ মাইণ্ড কনচেপ্ট এটা সেই সৰুৰ পৰা সেই যিটো ডক্তৰ ইঞ্জিনিয়াৰৰ যিটো চেণ্টিমেণ্টটো আচলতে মাইণ্ডত বহাই দিয়া হৈছে, যে আমি এটা পৰ্যায়লৈকে যদি তলত নামিবও পাৰোঁ, কিমানটো পৰ্যায়লৈকে তলত নামিব পাৰোঁ, কিন্তু আমি ঠেলাখনৰ পৰ্যায়লৈকে যে আহিব পাৰি, সেই বস্তুটো আমি ভাবিয়ে নাচাওঁ। বা ঠেলা চলাই পিনিও যে কিমান টকা ইনকাম কৰিব পাৰি, সেইটো লেভেলতো আমি নাভাবোঁৱে, কোনোদিন ভাবিয়ে পোৱা নাই। কিন্তু মই বাস্তৱিক উদাহৰণ কিছুমান মই দেখুৱাই দিব পাৰোঁ, যিয়ে নেকি ঠেলা চলাই পিনি বা কিমান মানে হিউজ ইনকাম কৰি আছে, মানে এদিনত 1000 টকা। নাই, সেইটো মানে কি আমাৰ বিশেষকৈ আমাৰ সম্প্ৰদায়ৰ মানুহ অকণমান লাজ অনুভৱ কৰে, সেই লাজ কৰে। কিন্তু আমাৰো হয়, মানে সেইটো ইমেন নেচাৰ হৈ গ'ল, সোমাই গ'ল এইটো হিৰে সেইটোৱে। আৰু লাজ নকৰিলে কিন্তু এতিয়াও কিছুমান থাকে মানে বাধ্যত পৰি লাজ বিচাৰ এৰি মানে কিছুমানে হয়তো বহুতেই ওলাইও গৈছে এইবোৰ ক্ষেত্ৰত, তো ভাল ইনকাম কৰিছে। এতিয়া ধৰি লোৱা তিনিচুকীয়াতে ধৰিলা মহিলা মানুহ পটককৈ এইটো ক্ষেত্ৰত বহুত লাজ কৰে। মহিলা বহুতে, এতিয়া তুমি ভিডিঅ' এটা দিছিলা চাগে মেবি, ই ৰিক্সা চলোৱা মহিলা এগৰাকী। ৰিচেণ্টলি মই ইউটিউবৰ পৰা যিটো টকা পাইছিলোঁ, মানে ইউটিউবৰ যোনটো আৰ্নিং হৈছিলে, আৰ্নিংটো মই আচলতে গোটেইখিনি মই একলগত উঠোৱা নাই, মানে ভাবিছিলোঁ যে একলগত উঠাম, মানে পাৰ্ট বাই পাৰ্ট মই উঠোৱা নাছিলোঁ। তো একলগত মই এটা এমাউণ্ট এটা উঠালোঁ, ভালেই ওলালে। তো মই যেতিয়া একদম ষ্টাৰ্টিং মই যেতিয়া মানে ইউটিউবত ভিডিঅ' বনাইছিলোঁ, তো মোৰ আগৰ পৰাই মানে মোৰ এনেকুৱা এটা পৰিকল্পনা আছিলে যে মই মানে যেতিয়া মই ইউটিউবৰ পৰা ফাৰ্ষ্ট ইনকামটো হ'ব মোৰ আহিব, তো মোৰ বেছি এটা অংশ মই মানে কিবা এটা কৰিম, হয়তো মই গোটেইখিনি দেখুৱাই নিদিওঁ। আৰু একচুৱেলি মই দেখুৱাই দিয়া নাই চব বস্তু যি কৰিছোঁ, কিন্তু তাৰ মাজত মই এটা কাম কৰিলোঁ, এই যে 3জন মানুহ আচলতে মই মানে এনেকুৱাকৈ বিচাৰি উলিয়ালোঁ, যিয়ে নেকি মানে এনেকুৱা কৰা নাই যে মই তেওঁলোকক এনেই দিছোঁ, এটা কুৱেশ্যন কৰিছোঁ, এই কুৱেশ্যনটো আনচাৰ দিছে, তো তেনেকুৱাকৈ। তো এগৰাকী বাইদেৱে আচলতে আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব, বাইদেউগৰাকী খুব ধুনীয়াকৈ কৈছে, মানে জীৱন সংগ্ৰাম আচলতে মানুহৰ জীৱনত কামত কোনো ধৰণৰ লাজ কৰাৰ কোনো কথা আহি নপৰে। আৰু যেতিয়া একদম পেটৰ সেই ভাতমুঠিলৈকে যেতিয়া প্ৰশ্নটো আহি যায়, তেতিয়া মানুহে যিকোনো কাম কৰিবলৈ আচলতে মানে নাভাবে, কৰিবলগীয়া হৈ যায়, বাধ্যত পৰি যায় মানে। তো সেই আচলতে সময়ৰ লগতো বহুত কথা থাকে, মানুহে সময়ৰ ওপৰত ডিপেণ্ড কৰে একচুৱেলি। আৰু মই এটা কথা কওঁ, যে কামৰ সৰু বৰ নাথাকে। এতিয়া হয়তো মানে সি অইলত চাকৰি কৰিছে, বহুত টকা পায়, কিন্তু মানে কি
ই সময় নাচাগে ই চকীদাৰ কাম কৰিছে ই কম দৰমহা পায় তো সেইটো কথা নহয় মানে চবৰে কষ্ট একেই তাৰ হেৰিটো দায়িত্ব দেখি তাৰ হেৰিটো বেছি দৰমহা বেছি এতিয়া কি হয় এতিয়া অইলত চাকৰি কৰিছে অইলত এতিয়া ধৰি লোৱা তুমি তেল এতিয়াতো গোটেইখিনিতো এতিয়া গাড়ীবোৰ এতিয়াতো পেট্ৰলত ডিজেলত চলে আৰু এতিয়াতো লাহেকৈ চব ইলেক্ট্ৰনিকৰ বস্তু আহি আছে আনকি গাড়ী নেকি টেছলা ওলালে টাটাৰ আনকি টাটা গাড়ীও আজিকালি ইলেক্ট্ৰিকত পোৱা যায় ইলেক্ট্ৰিক টাটা আহি গ'ল এম জি হেক্টৰ আহি গ'ল এম জিৰ এইখন কি কমিটা সেইখন আহি গ'ল তো ভাবিছা সেইটো হিচাপত মই এটা ভাবোঁ বহুত ছোৱালী এতিয়া এনেকুৱাও থাকে কি বুলি কয় ই অইলত চাকৰি কৰে মানে অইলত চাকৰি কৰা বুলি বিয়া হৈ যায় কিন্তু কথাটো হ'ল কি মই এটা কথা কওঁ এতিয়া সি অইলত চাকৰি কৰিছে অইল কিমান দিন থাকিব যেতিয়ালৈকে নেচাৰেল পৃথিৱীত যেতিয়ালৈকে নেচাৰেল বস্তু সম্পদখিনি থাকিব প্ৰাকৃতিক সম্পদখিনি থাকিব তেতিয়ালৈকেহে অইলৰ হেৰি থাকিব তাৰপিছত অইলৰ সেইখিনি যেতিয়া শেষ হৈ যাব তেতিয়াতো অইলৰ সেইটোতো হেৰি হৈ যাব ডিমাণ্ড কম হৈ যাব ডিমাণ্ড কম হৈ যোৱাৰ পিছত চাকৰি পাতো বহুতখিনি মানুহৰ হেৰি হৈ যাব লাহেকৈ আহিব তোমাৰ ইলেক্ট্ৰিকৰ বস্তু ইলেক্ট্ৰনিক্সত তেতিয়া কি হ'ব মানে মই সেইটো ভাবোঁ মানে একচুৱেলি একদম সাংঘাতিক এটা কথা কৈছে সুমিন্দ্ৰই যে বহুত ঠিক ছোৱালী বহুতে কয় যে মোৰ মানুহজনে হাজবেণ্ডে অইলত চাকৰি কৰে একচুৱেলি কোনো অইলত চাকৰি কৰা মানুহক আচলতে মই নকওঁ দেই যিসকলে কয় যিসকলে অহংকাৰ অনুভৱ কৰে তেওঁলোকে মানে সঁচাকৈ কথা কামৰ কিন্তু সৰু নাই ইমানটো কৈছে চবৰে কষ্ট একে সমানে হয় অইলত কৰা বহুতে হয়তো নাজানিব পাৰে যে বহুতে ভাবে যে অইলত মানে কষ্ট কম হয় টকা বেছি হয় কিন্তু একচুৱেলি এইটো নহয় বহুত কষ্ট কিমান ৰ'দত ৱেল্ডিঙৰ কাম কৰা ক'ৰবাত পাইপ ফুটিলে তেতিয়া ৱেল্ডিঙৰ কাম কৰা কিমান কষ্ট নাইট শ্বিফ্ট আছে ডে শ্বিফ্ট আছে মানে নাইট শ্বিফ্ট বোলে যদি কৰিছে টকা অলপ বেছি পায় কিন্তু কষ্ট কেনেকুৱা ধৰণৰকৈ অইলৰ মানুহখিনি কষ্ট কৰিবলগীয়া হয় কিন্তু তাৰ মাজতো এইটো এটা চিন্তা কৰিবলগীয়া বিষয় যে ইলেক্ট্ৰিক হয় কিন্তু ইলেক্ট্ৰিক এতিয়া বাছ আহি গ'ল ইলেক্ট্ৰিক বাছ আহি গ'ল আমাৰ তিনিচুকীয়াত বাছ চলি আছে ইলেক্ট্ৰিক গেছত চলা বাছ এনেকুৱা বাছ চলি আছে তো কথা নক'বা ইলেক্ট্ৰিকৰ তো যদি গাড়ী আজিৰ পৰা যদি আৰু 10 বছৰমান পাছত বা 5-10 বছৰ পাছত যদি ইলেক্ট্ৰিক হৈ যায় মানে গাড়ী মানে বাঢ়িছে স্কুটি বাইক মানে আহি গৈছে ইলেক্ট্ৰিকৰ বাইক বাৰু মই নেদেখা স্কুটি আহি গ'ল ইলেক্ট্ৰিক তো গাড়ী আহি গৈছে টাটাটো বহুত গাড়ী এতিয়াতো গুৱাহাটীতো দেখিবলৈ পোৱা যায় এনেকুৱা খুলি দিছে আমি যেনে পেট্ৰল ভৰাওঁ তেনেকৈ ইলেক্ট্ৰিক কিছুমান পইণ্ট বহাই থৈ দিয়া আছে চাৰ্জিং পইণ্ট কিছুমান বহাই থৈ দিয়া আছে য'ত নেকি গোটেই টাটা টিয়াগো এনেকুৱা গাড়ীবিলাক আছে পূৰা চাৰ্জিং পইণ্টত মানে ৰখাই থোৱা দেখা যায় তো সেনেকুৱাই যদি চব চাৰ্জিঙতে চলা আৰম্ভ হৈ যায় তো সেই পেট্ৰলৰ কি হ'ব একদম সঁচাকৈ আচলতে কথাটো কিন্তু ভাবিবলগীয়া নিশ্চয় তেতিয়া সেই দৰমহা কমাব লাগিব নেকি তেনেকুৱাই হ'ব বা এছাম কিজান কিবা এটা হ'ব আৰু আকৌ নিবনুৱালৈ পৰিণত হ'ব আৰু একচুৱেলি তো সেইটো কাৰণে মই ভাবোঁ যে কোনো কামতে সৰু বৰ নাথাকে যিকোনো কামতে যদি মানে মন দি যদি কামটো যদি কৰা যায় তেন্তে সেই কামটোত আচলতে ছাকচেছো হোৱা দেখা যায় আৰু কৰিব পাৰি মানে যাৰ যোনটো ওচৰত আগ্ৰহ থাকে আৰু কাম কৰিবলৈ আৰু এটা কথা কোৱা আমাৰ অসমত বিশেষকৈ মই অসমৰ কথা কৈছোঁ আমাৰ অসমত নিবনুৱা সংখ্যাটো অকণমান বেছি আছে কাৰণ বহুতে চাকৰি যেতিয়া মই এটা কথা কওঁ চেলেঞ্জিং টাইপৰ হৈ যায় চাকৰি বুলি কোৱাৰ লগে লগে কাৰণ পদ ওলাই কেইটা তাতকৈতো 3-4 গুণ সেই এইটো কি বুলি কয় পৰীক্ষাৰ্থীয়ে ওলায় তাতকৈ বেছি আৰু এটা কথা কিন্তু এই চাকৰিৰ ক্ষেত্ৰত আমি কথা পাতিছোঁ কাৰণে কৈছোঁ চাকৰিৰ ক্ষেত্ৰত কিন্তু চাকৰি বুলি ক'লে মানে বহুতৰ সেই মাইণ্ড ছেটআপটো হৈছে যে আমি সেই গভৰ্ণমেণ্ট চাকৰিহে বুলি বুজা যায় কিন্তু এইটো এটা কথা কিন্তু মানে মন কৰিবলগীয়া কথা যে প্ৰাইভেট ছেক্টৰতো বহুত কিন্তু অপৰচুনিটি আছে যিখিনি কিন্তু আমাৰ মানুহে কৰিবলৈ নাযায় কাৰণ ভাবে যে কষ্ট বেছি হয় কিন্তু কষ্ট ক'ত নাই মই যদি ক'বলৈ যাওঁ এতিয়া এই আজি যে গভৰ্ণমেণ্টে যে মাজত যে উলিয়াই দিছিলে ইমানখিনি পদ ওলাইছে বুলি তাত প্ৰাইভেট জব আছিলে কাৰণে বহুতে সেইটোক লৈ পিনি মানে বিচাৰ বিবেচনা কৰিলে বহুত কণ্ট্ৰভাৰ্চি ক্ৰিয়েট হ'ল যে গভৰ্ণমেণ্ট চাকৰি ওলোৱা আছিলে পদ নিযুক্তি হোৱা আছিলে বহুত মানুহে যে এপ্লাই কৰিব গৈছিলে 25,000 নে কিমান এনেকুৱাকৈ উলিয়াই দিছিলে তাত নেকি SBI বোলে কিবা পদ ওলাইছে কিবা ওলাইছে এনেকুৱা ধৰণৰ পষ্টবিলাক গোটেইখিনি ইনক্লুড কৰি পিনি গভৰ্ণমেণ্টে উলিয়াই দিছিলে মানে ইমান হাজাৰ পষ্ট আছে বুলি তো তেতিয়া বহুতে প্ৰশ্ন কৰিছিলে যে মানে গভৰ্ণমেণ্ট চাকৰি নহয় এইবিলাক প্ৰাইভেট চাকৰি এইবিলাক কি কাৰণে উলিয়াইছে বা এনেকুৱা তো সেইবিলাকতো চাকৰিয়ে হয় তো যদি সেই চাকৰিখিনি যদি সেই পদত যদি সকলোখিনি সোমাই যায় যদি 25,000 যদি সেই গোটেইখিনি মিলাই পিনি যদি 25,000 পষ্ট আছে তো 25,000 যদি গোটেইখিনি জইন কৰিলে সেই এটা পষ্টত
তোতো নিবনুৱা সমস্যা 25,000 কমি গ'ল হয়নে নহয় সেইটোৱেতো কথা কিন্তু মাইণ্ডছেটত হৈ গ'ল যে আমি চাকৰি মানে চৰকাৰী চাকৰি গভমেণ্ট আৰু মানে কিছুমান ইমানো দেখিছোঁ অকল চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে কি অল্টাৰনেটিভ থ'ব লাগে সদায় কিবা না কিবা এটা কৰিম বুলি যদি চাকৰি নাপাওঁ বেলেগ এটা কৰিব পাৰিম সেনেকুৱা ধৰণৰ অপশ্যন এটা থ'ব লাগে অপশ্যন নাথাকিলেও মানে কিবা এটা ইন'ভেটিভ কৰি পিনি মানে হেৰি কৰিব লাগে কিবা এটা নিজে হেৰি কৰাৰ এটা উপায় বিচাৰিব লাগে আজিকালিতো ছ'চিয়েল মিডিয়াটো পায় ইউটিউবত আছে ইউটিউবত যদি নিজে অকণমান টেলেণ্ট আছে বা কিবা ক্ৰিয়েটিভ মাইণ্ডছেট আছে তো ক্ৰিয়েটিভ মাইণ্ডছেটৰ জৰিয়তে তাত ইউটিউব প্লেটফৰ্মত বহুত ধৰণৰ সুবিধা পোৱা যায় সুবিধা পাই পিনি সিহঁতে মানে ইউটিউবত সেই নতুন ইন'ভেটিভ বস্তু সুধিলে যাৰ জৰিয়তে মানে আৰ্নিঙো হয় প্লাছ বহুতখিনি সন্মানো পোৱা যায় খালি মানে নিগেটিভ পইণ্টৰ কথা কোৱা নাই দেই মই পজিটিভ থিংকিঙৰ পজিটিভ ভিউখিনিৰ কথা কৈছোঁ যিহেতু ইউটিউবতো ক'বলৈ গ'লে বহুত ভিউজৰ কাৰণে মানুহে নিজকতো বিকি দিব পাৰে তো সেইটো কথা নকওঁ বাৰু কিন্তু মানে মই যোনখিনি পজিটিভ থিংকিঙৰ কথা কৈছোঁ সেইখিনি কথা কৈছোঁ এতিয়া বহুতে হয়তো মানে ইউটিউবত এই লকডাউনৰ পিছত বহুতে ইউটিউবত বহুত ধৰণৰ ইন'ভেটিভ আইডিয়া হেৰি কৰিছে যেনেকৈ এই ধৰি লোৱা কিছুমানৰ এইটো তোমাৰ ধৰি লোৱা এই শ্বৰ্ট মুভি বনোৱা সৰু ভিডিঅ' বনোৱা এণ্টাৰটেইনিং পাৰ্পছত ভিডিঅ' বনোৱা সেইবোৰ মানুহক নলেজ দিয়া যেনে ব্লগিং কৰা ভাল জেগাবোৰ দেখুওৱা আমাৰ অসমতে চাবলগীয়া বহুত জেগা আছে টুৰিজম প্লেচ প্লাছ সেইবোৰ কুকিং ৰেচিপি কুকিং ক্ৰাফটেড তাৰপিছত কাপোৰ চিলাই এম্ব্ৰইডাৰী তাৰপিছত আৰু আপোনাৰ ধৰি লোৱা নেচাৰেল সামগ্ৰীৰ পৰা কেনেকৈ ধৰণে কি বস্তু বনাব পাৰি স্কিন কেয়াৰ কেনেকৈ কৰিব পাৰি য়োগা কৰা প্লাছ এইবোৰ বহুত ধৰণৰ আৰু ইলেক্ট্ৰনিকেল নলেজ সেইবোৰ এতিয়া গম পোৱা গ'ল যে মেট্ৰিকত ভাল ৰিজাল্ট হায়াৰ ছেকেণ্ডেৰীত মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজনে মানে 75% ওপৰত যাৰ কাৰণে স্কলাৰশ্বিপ তো মোটামুটি গম পোৱা গৈছে যেন ভাল পঢ়া শুনাত ভাল ষ্টুডেণ্ট প্লাছ এভাৰেজত থকা আৰু তো কেতিয়া মানে এনেকুৱা মন নগ'ল নেকি যে গভমেণ্ট চাকৰি কৰিম বা এনেকুৱা ধৰণৰ মনটো কেনেকুৱা কিবা যায়নে তেনেকুৱাকৈ নাই সেইটো কৈ থোৱা ময়ো কৈছিলোঁ এটা টাইমত আনকি থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ এক্সামো দিছিলোঁ তো কিছুমান খবৰ পোৱা যায় ন ছ'চিয়েল মিডিয়া বা সামাজিক মাধ্যমৰ জৰিয়তে পেপাৰ লিক হোৱা সেনেকুৱা ধৰণৰ খবৰ পাই মানে মনটো মানে বৰ কিবা মানে অদ্ভুত ধৰণৰ এটা অনুভূতি ফিল হয় ন ইমান কষ্ট কৰি পিনি মানে তাত আমাৰ চৰকাৰী চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যনো কৰিছিলোঁ এক্সামো দিছিলোঁ কিন্তু মানে তেনেকুৱা ধৰণৰ কোনো ফল নাপালোঁ প্লাছ আৰু এনেকুৱা ধৰণৰ খবৰ পাই পিনি মনটো মানে বহুত বেয়া হৈ যায় মানে আকৌ নেক্সট টাইমৰ কাৰণে প্ৰিপেৰেশ্যনৰ কাৰণে মই এইবোৰ একো এপ্লাই নকৰিলোঁ সেইকাৰণে আচ্ছা বহুত ধৰণৰ কথা আহি যায় মানে এতিয়া গভমেণ্ট চাকৰি কৰিবলৈ মন নাই অকল গভমেণ্ট চাকৰিয়ে নহয় এতিয়া কথাটো হ'ল কি চবেই যদি চাকৰিয়ে কৰে দেশখন চলাব কোনে দেশত চলোৱা মানুহটো কিছুমান লাগিব এতিয়া যদি চবেই যদি চাকৰিয়ে যদি কৰে তেতিয়াহ'লে মানে এতিয়া দোকানী কোন হ'ব তাৰপিছত আকৌ প্ৰাইভেট যোনবোৰ হেৰি আছে চাকৰি কোনে কৰিব চব যদি চৰকাৰী চাকৰিয়ে কৰে তেতিয়া প্ৰাইভেট চাকৰি কৰা মানুহ নাথাকিব সেইটোতো হয় তাৰপিছত আৰু এইটোও হ'ল কি বুলি কয় এতিয়া উদাহৰণস্বৰূপে এতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে ধৰি লওক এতিয়া মুখ্যমন্ত্ৰী হৈছে আমাৰ ৰাজ্যৰ তেখেতে যদি চাকৰি কৰাহেঁতেন আজি মানে মুখ্যমন্ত্ৰী হৈ নাথাকিলেহেঁতেন মুখ্যমন্ত্ৰীটো নহ'লহেঁতেন তাৰ পদত মানে বেলেগ এজন হ'লহেঁতেন আৰু তেখেতৰ পদত যদি বেলেগ এজন হোৱাহেঁতেন হয়তো আজি অসমৰ অৱস্থা ইয়াতকৈ উন্নত হ'লহেঁতেন বা ইয়াতকৈ অৱনতিহে হ'লহেঁতেন বা মানে সেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হ'লহেঁতেন তো সেইটো হিচাপত তেখেতোতো এজন ডক্টৰেট উপাধি লাভ কৰা মানুহ হয় ন তেখেতে মানে তথাপিতো মানে তেখেতে ডক্টৰ কৰি পিনি হয়তো মানে ভাল পদত চৰকাৰী চাকৰি পালেহেঁতেন তথাপিতো তেখেত যে এখন মুখ্যমন্ত্ৰী তো মই সেইটোৱে ভাবোঁ চবেই মানে যাৰ যিটো ইণ্টাৰেষ্ট বা য'ত মানে মন তাত হেৰি কৰিব লাগে মানে নিজকে মানে অধিষ্ঠিত কৰিব লাগে তেতিয়া মানে বেছি সাফল্য হ'ব নিচিনা যেন লাগে একজেক্টলি আচলতে খুব সুন্দৰ মানে অনুভৱটো খুব সুন্দৰ মানে গভমেণ্ট চাকৰি কৰিবলৈ মন নাযায় একজেক্টলি যদি কথাটো ক'বলৈ যোৱা যায় হয়নে মানে ইমান ইণ্টাৰেষ্ট নাই আৰু তো আজিকালিতো দেখা যায় বিশেষকৈ বিয়া বাৰুৰ ক্ষেত্ৰত যেতিকে চৰকাৰী চাকৰিয়ে লাগে মানে যেতিয়া বিচৰা হয় ন দৰাটো বিচাৰি যাব তো বিশেষকৈ দেখা যায় যে চৰকাৰী চাকৰি পৰা লোৱাটোৱে লাগে মানে কি সেইখিনি সময়তো এনেকুৱা ফিল হয় নাই যে চৰকাৰী চাকৰিটো কৰিলে ভাল আছিল বা মই এজন ফটোগ্ৰাফাৰ ঠিক আছোঁ অভিয়াছলি চৰকাৰী চাকৰি যদি হয় কাৰোবাৰ দেউতাকেতো নিজৰ জীয়েককতো দিব বিচাৰিবই ন সেইটো অনুভৱ হয় কি আলহী খাব গ'লে মানে সেইটো অনুভৱ বেছিকৈ হয় তেতিয়া লগত এজন চৰকাৰী চাকৰি কৰা লগৰ থাকে
তেতিয়া মানে সেইটো অনুভৱ হয় মানে কাৰণ তাক প্ৰাধান্যটো বেছিকৈ দিয়ে আমাক মানে ইমান প্ৰাধান্য নিদিয়ে সেইটো ফিল হয় মানে সেইটো ফিল হয় এতিয়া কথা এটা হ'ল কি বুলি কয় তোমাৰ বন্ধৰ কোঠালিৰ ভিতৰত থাকি ভাল লাগে নে মুকলি আকাশৰ তলত থাকি ভাল লাগে বুজি পাইছে বুজি পাইছোঁ একদম একজেক্টলি কথাটো ভাবি পিনি ভাল লাগিছে যে হয় সঁচাকৈ ভাবিবলৈ বাধ্য বন্ধ কোঠালিৰ ভিতৰত থাকি ভাল লাগে নে মুকলি আকাশৰ তলত মুকলি আকাশৰ তলত থাকি ভাল লাগে মই এটা কথা কৈছোঁ এতিয়া মই মানে বস্তুটো কিন্তু মই একেটা জেগাত থাকি মোৰ ইমান ভাল নালাগে এতিয়া ধৰি লওক চাকৰি এটা কৰিলোঁ তেনেকুৱা দেই মানে এইটো প্ৰমোচনৰ কথাটো বাৰু নক'বা ট্ৰান্সফাৰ হোৱাটো বেলেগ কথা কিন্তু হয়তো মানে একেটা এতিয়া ধৰি লওক আজি মই চাকৰি এটা পাই গ'লোঁ যেনিবা চৰকাৰী চাকৰি কৰা প্ৰাইভেট চাকৰি যিকোনো ধৰণৰ তো মানে ৰাতিপুৱা সোনকালে উঠি টাইমত যাব লাগিব টাইমত হেৰি কৰিব লাগিব এইটো নহয় কি আমাৰ বিয়াটো সেনেকৈ টাইমত যাব লাগে মানে টাইমটো কিন্তু বেলেগ বেলেগ হৈ থাকে কিন্তু মানে কি হয় আমাৰ স্থানবোৰ বেলেগ হৈ থাকে মানুহ বেলেগ হয় সদায় মানুহখিনি বেলেগ বেলেগ হয় আজি ধৰি লওক আমি অসমীয়া বিয়াখন কৰিলোঁ কাইলৈ হয়তো মাৰোৱাৰী বিয়াখন বা বেলেগ নেপালী বিয়া বা সেনেকৈ বেলেগ বেলেগ বিয়া কাৰণ নিয়মবোৰ সদায় নিয়ম নীতিবোৰ আমি সদায় বেলেগ বেলেগ নতুন নতুন বস্তু দেখি থাকোঁ নতুন নতুন মানুহৰ লগত ইণ্টাৰেক্ট কৰি থাকোঁ তো সেইটো বস্তু বেলেগ হৈ যায় মানে তাতোতকৈ ভাল লগা বস্তুটো হ'ল চাগে হেপিনেছ যিটো নেকি তুমি হেপিনেছটো পোৱা নিজৰ ভাল লগা কামটো কৰি পিনে হয়নে হেপিনেছটো ভাল লাগে তাত এতিয়া চাওক আমি ধৰি লওক কিছুমান বিয়া বিশেষকৈ বেংগলী বিয়াবোৰ ৰাতিপুৱাৰ পৰা ৰাতিপুৱালৈকে নহয় তথাপিতো আকৌ নেক্সট দিনাখন আমি আকৌ ৰাতিপুৱা 8টা বজাত আকৌ জোৰোণ মাৰিবলৈ বা বিয়া মাৰিবলৈ আকৌ ওলাই যাওঁ আকৌ একেটা হাঁহিয়ে লৈ পিনে আকৌ একেটা হাঁহিয়ে আকৌ সেইখন ঘৰতো মানে একেটা হাঁহিয়ে এতিয়া দৰা ঘৰৰ মানুহে বা কইনা ঘৰৰ মানুহে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে বিদায়লৈকে সিহঁতে যিমান কষ্ট হয় আমি সিমানটো কষ্ট হ'ব একেটা হাঁহিতে সিহঁতক মানে দাদা এইফালে হওক এই ফটোটো মাৰি দিয়ক বুলি কোৱা আমি হাঁহি যাওঁ ভাল লাগে কিবা এটা মানে আমাৰ এই দুখ ভাগৰ নাইকিয়া হৈ যায় মানে এইখিনিতে ইমান ধুনীয়াকৈ গোটেইখিনি কথা ভালেই চলি আছিলে ঠিক আছে তো এতিয়া মই এটা কথা জানো যে সেই যিখিনি দৰা কইনা আজিলৈকেতো বহুত মানে 100খনৰ ওপৰ বিয়া চাগে কণ্টেক্ট হৈ গৈছে সেনেকৈ ফ্ৰিলেন্সিং মিলাই চব নিজৰ মানে বেছি হৈ গৈছে তো সেই মই ধৰিলোঁ মানে গোটেই এভাৰেজ ধৰি মেলি এভাৰেজ মই 100খন বিয়া ধৰিলোঁ সেই 100খন বিয়াৰ ভিতৰত মানে যিখিনি দৰা কইনা থাকে তো ইমান ধুনীয়াকৈ ফটো হওক বা ভিডিঅ' হওক গোটেইখিনি মাৰি দিয়া হয় কৈ দিয়া হয় তাৰপিছত কেতিয়াবা তাৰ সেই ফটো বা ভিডিঅ'খিনি পাই উঠাৰ পাছত দি দিয়াৰ পাছতো মানে এনেকুৱাকৈ কণ্টেক্ট কৰিনে তাৰ কেইদিনমান পিছত এনেকৈ কণ্টেক্ট কৰি পাইছেনে যে বা মানে খবৰ চবৰ লয়নে এনেকুৱাকৈ যে ইমান কাৰণ তেওঁলোকৰ এটা ভাল মুমেণ্টত আচলতে ফটোগ্ৰাফাৰখিনি অৰিহণাটো থাকে বুলি মই ভাবোঁ যিহেতু থাকে কিছুমান আছে সিহঁতে মানে কি হয় ভিডিঅ'টো পাই মানে বহুত ভাল পায় এনেকুৱাও হৈছে মানে কি হয় ভিডিঅ'টো বহুত ভাল লাগিলে আমুকক দেখালোঁ এনেকৈ কিছুমানে মানে কি হয় এনেকুৱা বিয়া আছে ইমান ধুনীয়াকৈ নিয়ম নীতিবোৰ মিলি যায় মানে প্লাছ সিহঁতৰ মুভমেণ্টবোৰ ইমান ধুনীয়াকৈ কেপচাৰ হয় মানে কি হয় নিজৰ লগত মানে যিখিনি মানে সেই বিয়াত সংগঠিত মানে হৈ গ'ল সেইখিনি সিহঁতৰ সেইখিনি মানে ধুনীয়াকৈ ৰিজেম্বল কৰিব পাৰে ন তো সেইটো চবত কয় মানে এনেকুৱা এখন বিয়া পাইছোঁ দেই বহুত আগতে কৰিছিলোঁ তো কৈছে মানে ভিডিঅ'টো চাই বহুতে ভাল পালে কিছুমানেতো চকু পানী উলিয়াই দিলে বুলি কৈছে তেনেকুৱা হয় মানে পিছতো ফোন কৰি বা সেইটো খবৰ লয় তেনেকুৱাকৈ সেনেকুৱা খবৰ লয় কিছুমানে বহুত ভাল সেনেকৈ আছে আচ্ছা সুমিন্দ্ৰ এইখিনিতে এটা কথা সুধোঁ এনেকুৱা বিয়াৰ মাজত এনেকুৱাতো কিছুমান চবতে তিতা কেহা যিটো মানে অনুভূতি বুলি কয় অনুভৱ আৰু ফটোগ্ৰাফীৰ মাজত এখন বিয়াত তেনেকুৱা ধৰণৰ তিতা কেহা কিবা অনুভৱ আছে নেকি তিতা কেহা আৰু সেইবোৰতো থাকিব আৰু যেনেকৈ পজিটিভ আৰু নিগেটিভ নহ'লেতো কাম নচলে যেনেকৈ বেটেৰী তাত পজিটিভ আৰু নিগেটিভ যেতিয়ালৈকে কানেকশ্যন নহয় তেতিয়ালৈকেতো বেটেৰীটোৰ পৰা পাৱাৰটো নোলায় লাইট এটা জ্বলাবলৈ পজিটিভ আৰু নিগেটিভটো দৰকাৰ হ'বই তো এনেকুৱা ধৰণৰ চবতে মানে পজিটিভ আৰু নিগেটিভ থিংকিংটো থাকিবই থিংকিং প্লাছ পজিটিভ নিগেটিভ থাকিবই পজিটিভ নিগেটিভ হ'লে মানে একোটা নচলে তো সেনেকৈ আমাৰ ইয়াতো এটা পজিটিভ নিগেটিভ আছে কাৰণ আমাৰ এই বিশেষকৈ এই আমাৰ অসমত গুৱাহাটী ফালেতো এইফালে আগতীয়াকৈ মানে এইটো কনচেপ্টটো আহি গ'ল কাৰণ আমাৰ এইফালে মানে কি হয় এই ফটোগ্ৰাফী চিনেমাটোগ্ৰাফী ৱেডিঙত যিখিনি ফটোগ্ৰাফী চিনেমাটোগ্ৰাফী এই কনচেপ্টটো বহুত আগৰ পৰা আছে যদিও মানে কনচেপ্টটোৰ বিষয়ে মানুহে বহুত অৱগত নহয় এই বিশেষকৈ এইটো আপোনাৰ 2015 চনৰ পৰা অলপ 2014-15 মানৰ পৰা অলপ এই কনচেপ্টটো লাহেকৈ মানে এইফালে ৱেডিঙত যে সেই ফটো হেৰি কৰিব লাগে সেই কনচেপ্টটো লাহেকৈ মানে অকণমান হেৰি হৈছে তো সেইটো ক্ষেত্ৰত মানে কি হয় বহুত মানুহৰ এতিয়াও মানে সেই কনচেপ্টটো তেওঁলোকৰ মানে সেই কনচেপ্টটো ক্লিয়াৰ নাই হোৱা এতিয়ালৈকে তো গতিকে কি হয় সিহঁতে সেই কনচেপ্টটো নাজানে তো সেইটো কাৰণে সেইটো গাতো ভুল নহয় বাৰু
কাৰণ সিহঁতে সেনেকুৱা ধৰণৰ পৰিৱেশ এটা পোৱা নাই য'ত মানে ফটোগ্ৰাফাৰ চিনেমেটোগ্ৰাফাৰ প্ৰাধান্য কি তো সেনেকুৱা ধৰণৰ দায়িত্বত মানে সিহঁতৰ 10% মানুহে মানে এতিয়াও সেইটো বুজি নোপোৱাৰ কাৰণে হয়তো মানে এই তিতা কেঁহা ভাৱটো অকণমান আছে বুলি ক'ব পাৰি আৰু মানে কেতিয়াবা অলপ মানে যিটো ধৰক দিবলগীয়া হয় মানে সেইটো বস্তু আচলতে পোৱা নাযায় ন মানে মই বস্তুটো ৰিয়েলাইজ কৰিব পাৰিছোঁ যে এজন ফটোগ্ৰাফাৰ আহিছে বা যিকোনো এটা ভাল কামত মানে নিজৰ সৰ্বোচ্চ দি পিনি যেতিয়া কামটো কৰা হয় অপজিট ছাইডৰ পৰা যেতিয়া এজনে সেই বস্তুটোক মানে ৰেচপেক্ট কৰে তেতিয়া কামটো আৰু দুগুণ মানে একদম নিজৰ এটা দি পিনি কৰিবলৈ মন যায় 70% মানুহে সেইটো বুজি পায় আচ্ছা আমাক বুজে এইটো ফটোগ্ৰাফাৰ আহিছে দেই ইয়াতো বহিব দিয়ক চাহ দিয়ক বুলি এনেকৈ ধুনীয়াকৈ তো ইমান ৰেচপেক্ট দিয়ে একদম ভাল লাগে মানে নিজৰ আপোন ফিল হয় মানে আৰু মানে কি হয় বহুতে মানে নজনাৰ কাৰণে হয়তো মানে কি হয় সেই বস্তুটো অকণমান মানে বাদ পৰি যায় বুলি ক'ব লাগিব আৰু মানে কি হয় এতিয়া চবতকৈ চেলেঞ্জিং কাম হৈছে এতিয়া বিয়া এখন তুমিতো বিয়া কৰিছা চাগে এনেকৈ বহুত কেইখনতো এটেণ্ড কৰিছা চাগে মই আনকি পলাই অনা বিয়াও মোৰ চেনেলত দি থৈ দিয়া আছে কিন্তু আচলতে পলাই আনি পিনি আমাৰ এটা সম্পূৰ্ণ জাৰ্ণি কৰ্মজীৱনত ধুনীয়াকৈ দি থৈ দিয়া আছে ফিল'গ্ৰাফীৰ মোৰ লগৰজনৰ আচলতে ছোৱালী পলুৱাই আনিছিলোঁ তাৰপিছত পলুৱাই অনাৰ পৰা একেবাৰে ভাল পোৱা সেই সম্পূৰ্ণ মুহূৰ্তখিনি গোটেইখিনি মোৰ ভিডিঅ'ত দিয়া আছে তো সঁচাকৈ মই এই বস্তুটো আচলতে ৰিয়েলাইজ কৰিব পাৰিছোঁ যে হয় এইটো আচলতে অকল ফটোগ্ৰাফী বা এনেকুৱা ক্ষেত্ৰতো নহয় বহুত ক্ষেত্ৰত আচলতে যেতিয়া মানে নিজৰ 100% এটা কামত দিয়া যায় আৰু অপজিট ডাইৰেকশ্যনত যিগৰাকী থাকে তেওঁৰ ফালৰ পৰাও যদি এটা ছেম এফৰ্ট এটা পোৱা যায় বা কামটোক আচলতে মানে মানুহজনক ৰেচপেক্ট নহয় যে কামটোক আচলতে ৰেচপেক্ট কৰি পিনি যেতিয়া এনেকুৱা ধৰণৰ এটা বিহেভিয়াৰ আচলতে দিয়া হয় তেতিয়া নিশ্চয় ভাল লাগে আৰু ফটোগ্ৰাফাৰ এজনৰ এখন সম্পূৰ্ণ বিয়াত আচলতে বহুত বেছি অৰিহণা থাকে কাৰণ সম্পূৰ্ণ মুভমেণ্টখিনি আচলতে এজন ফটোগ্ৰাফাৰে হওক বা ভিডিঅ'গ্ৰাফাৰ তেওঁ আচলতে খুব সুন্দৰকৈ কেপচাৰ কৰি থয় আৰু লগতে এনেকুৱা মানে এটা কথা সুধিছোঁ যে এই যে বিয়া বাৰুত ভাত খোৱা ভাতটো চাগে সকলোতকৈ লাষ্টত খাবলগীয়া কাৰণ যদি তোমালোকে ভাত খাই দিয়াতো সেই কিছুমান মুভমেণ্ট চাগে থাকি যাব তেনেকুৱা হয়নে সেইটো বস্তু তেনেকুৱাও খাতৰনাক পৰিস্থিতি হৈছে ভাত খাই থকা অৱস্থাত দৰা আহি গৈছে আধা খোৱাকৈ মানে জাষ্ট দুগাল খাইছোঁ এনেকুৱাতে উঠি পিনি যাব লগাও পৰিস্থিতি হয় তো সেইটো আৰু মেইনলি হয় কি তোমাৰ এই বাজেট মানে যোনবোৰ বাজেট সিমান নাথাকে তো মানে কি হয় তাততো বাজেট অনুযায়ী বেছিতো পঠিয়াব যাব নোৱাৰি ন দুজন বা এজন যোৱা হয় ন তো চিনেমেটোগ্ৰাফাৰ হিচাপে এজনে যাওঁ তেতিয়া মানে সেইটো চেলেঞ্জিং সন্মুখীন হ'বলগীয়া হয় আৰু মেইনলি আৰু বাকী এনেইতো নৰ্মেল যেতিয়া কিছুমান ৱেডিঙত যিখিনিত মোটামুটি আৰু ভাল মানে বাজেটৰ হয় সেইবোৰ ইমান চেলেঞ্জিং আহি নাথাকে কাৰণ তাত মানুহ বহুত ছাইডৰ পৰা দুজন এজন থাকে তো গতিকে মানে যিকোনো এজনে চম্ভালি দিলে ধুনীয়াকৈ হৈ যায় আৰু এতিয়া আহি যাওঁ এটা মূল টপিক মানে মূল বিষয়টোলৈকে আহি যাওঁ যে এজন ফটোগ্ৰাফাৰে কিমান টকা ইনকাম কৰে এজন ফটোগ্ৰাফাৰৰ আৰ্নিং চ'ৰ্চ কি আৰু বিশেষকৈ বহুত ক্ষেত্ৰত আচলতে দেখা যায় যে সেইটো ছেইম কথা মই যিটো আৰম্ভণিতে কোৱা গ'ল যে এজন পিতৃয়ে নিজৰ ছোৱালীজনীক যেতিয়া দিব তো অভিয়াছলি ভাবিব যে মই এজন গভমেণ্ট চাকৰি কৰা ল'ৰাকে মই মোৰ ছোৱালীজনী দি আছোঁ তো সেইটো চবেই আচলতে ভাবেই বাৰু সেইটো আমাৰ হিউমেন নেচাৰ হৈ পৰিছে বৰ্তমান অসমৰ কালচাৰটোত কাৰণ বাহিৰত আচলতে ইমান নহয় অসমৰ কালচাৰ পিনে বতাহত দুটা বস্তুৱে মানে এতিয়াও কৈছোঁ দে আমি যেতিয়া সৰু হৈ আছিলোঁ কিতাপত দুটা বস্তুৱে চলিছিলে বাবা ডাঙৰ ভালকৈ কিতাপ পঢ় ডাঙৰ হওক ডক্তৰ ইঞ্জিনিয়াৰ হবি আনকি ক্লাছৰুমত যেতিয়া ক্লাছত বহি থাকিলোঁ টিচাৰ কোনে ডাঙৰ হৈ পিনি তুমি কি হ'বা বুলি সুধিলে মানে টপাৰ চবতকৈ টপাৰজনে কি হ'ব মই ডক্তৰ হ'ম ইঞ্জিনিয়াৰ হ'ম কেইজনে ডক্তৰ হ'ল কেইজনে ইঞ্জিনিয়াৰ হ'ল মই নাজানো বাৰু চোৱাও নাই কিন্তু কথাটো হ'ল কি সেইকেইজন ক'ত আছে মই সেইটো বিচাৰিব মন যায় মানে কেতিয়াবা মানে কি হয় ডক্তৰ ইঞ্জিনিয়াৰ যে মেইন সেইটো কনচেপ্ট এটা মানে বহুত বেলেগ ধৰণৰ হেৰি এটা কৰি থৈছিলে মানে ভাইব এটা বনাই থৈছিলে মাইণ্ডছেট এটা কৰি থৈছিলে ডক্তৰো লাগিব আমাক ইঞ্জিনিয়াৰো লাগিব কিন্তু মানে হয় এনেকুৱা ক্ষেত্ৰত আচলতে বহুত ক্ষেত্ৰত দেখা যায় এই চিষ্টেম কিছুমান বনি আছে আমাৰ লাইফত হয় নাই এনেকুৱা হয় যে ক্লাছ যোনজন টপাৰ হয় বা ক্লাছত যিকেইজনে ভাল ৰিজাল্ট কৰিছে তো সেইকেইজনক অকণমান প্ৰাধান্যটো বেছি দিয়া হয় মানে আচলতে এতিয়া ইনষ্টাগ্ৰাম আজিকালি দেখা যায় ইনষ্টাগ্ৰাম বা ফেচবুকত হওক ইউটিউবত হওক কেনেকুৱা ধৰণৰ ৰেচপন্স মানে এতিয়া তুমি যোনবিলাক কৰিছা কামবিলাক ৱেডিং হওক বা এনেকুৱা ধৰণৰ যিমান যি কৰি আছা ভিডিঅ'গ্ৰাফি তো এইখিনি তুমি ইনষ্টাগ্ৰামত প'ষ্ট কৰা নে প'ষ্ট কৰোঁ
কিন্তু ইমান ধৰণৰ সাফল্য নাপাওঁ কাৰণ এইবোৰ ৱেডিং কণ্টেণ্টবোৰ হৈছে সিহঁতৰ ব্যক্তিগত কণ্টেণ্ট তো সিহঁতক সুধি পিনি মানে কিছুমান আপলোড কৰা হওঁ তো কিছুমানতো ভিউজ ভালেই যায় মানে ভাল চাই ভাল পায় ভাল ভাল কমেণ্ট আহে কিন্তু মানে কি হয় তাতকৈ বেছি মানুহে চাই ভাল পায় আজিকালি সস্তীয়া যোনবোৰ কণ্টেণ্ট সেইবোৰ চাই বেছি ভাল পায় তো গতিকে সেইবোৰ কিয় ভাল ভাল কণ্টেণ্টবোৰ আজিকালি লুকাই গৈছে বুলি ক'ব বিচাৰোঁ মানে যোনবোৰ ভাল ভাল কণ্টেণ্ট বিশেষকৈ এতিয়া ল'ৰা মানুহৰ পৰা অকণমান ইউটিউবত ষ্ট্ৰাগল হয় কিন্তু ছোৱালী মানুহৰতো ইমান ষ্ট্ৰাগল নহয় কাৰণ আজিকালি যিটো ৱেষ্টাৰ্ণ কালচাৰ আহিলে ৱেষ্টাৰ্ণ কালচাৰত গম পাইছে চাগে সেইটো মই যিটো ক'ব বিচাৰিছোঁ এটা সেনেকুৱা ধৰণৰ কালচাৰবোৰ লৈ পিনি মানে তো কিছুমান একেবাৰে অশ্লীলতা হেৰি নহয় বাৰু কিছুমান মানে সেনেকুৱা ধৰণৰ হেৰি অলপ নাচি বাগি অলপ ফটোফোন কৰাত মানে সেইবোৰ বেছিকৈ ভিউজটো পায় তো গতিকে মানে আমাৰ এইবোৰ মানুহে চাই পিনি মানে সিমান এটা হেৰি নহয় কাৰণ আচলতে এইবোৰ কণ্টেণ্টত মানে সিমান এটা হেৰি নহয় মানে ইমান গ্ৰ'থ নকৰে তো তথাপিতো মানে যিখিনি দৰ্শক আছে যিখিনি আগ্ৰহ সিহঁতে বহুতে চায় বিশেষকৈ আমাৰ নিচিনাবোৰে ফটোগ্ৰাফাৰ ভিডিঅ'গ্ৰাফাৰ আমি বেলেগক সেনেকুৱা আমি যিহেতু আমি ফটোগ্ৰাফাৰ ভিডিঅ'গ্ৰাফাৰ হয় তো বেলেগ এজনৰ যিখিনি ৱৰ্ক সেইখিনি মানে বহুত চাই ভাল লাগিলে যেনেকুৱাই হওক ই ডকুমেণ্টাৰী ষ্টাইলত বনাইছে বা চিনেমেটিক ষ্টাইলত বনাইছে বা ফুল ভিডিঅ'গ্ৰাফি কৰিছে চাই কিবা এটা মানে আমাৰ সেইটো ভাল লাগে তো মই সেইবোৰ বেছিকৈ মানে সেইবোৰ চাই ভাল পাওঁ ফটোগ্ৰাফী ৰিলেটেড কণ্টেণ্ট প্লাছ ভিডিঅ'গ্ৰাফী চিনেমেট'গ্ৰাফী প্লাছ মই বেছিকৈ চাওঁ তোমাৰ এই ডকুমেণ্টেৰীবোৰ চাই বেছি ভাল লাগে ৱেডিং ডকুমেণ্টেৰী প্লাছ এইবোৰ তোমাৰ আৰু থাকে তোমাৰ এই চিনেমেটিক টাইপৰ সেইবোৰ মই চিনেমাও চাওঁ কিন্তু হলিউডো চাওঁ মই চিনেমাখনৰ মেইন কনচেপ্টটো বাকী কি হৈছে মই এইবোৰ একো মাথাত নোসোমায় মোৰ কনচেপ্টত অকল বস্তু চাওঁ কি ভিডিঅ'টো মানে কেনেকৈ লৈছে তাৰ আইডিয়াটো কেনেকুৱা মানে ইটোৰ লগত ইটো কেনেকৈ লিংক কৰিছে প্লাছ তাৰ কালাৰটো মানে তাৰ সেই চিনটোৰ লগত মানে তাৰ সি যে ধৰি লওক এটা থ্ৰিলাৰ মুভি এটা তাৰ থ্ৰিলিংটো কেনেকৈ আনিছে বস্তুটো চিনটো কেনেকৈ কৰিছে একশ্যন মুভি এটা কৈছে একশ্যন মুভিটোত মানে সি কেনেকুৱা ধৰণৰ বস্তুটোক দেখাব পাৰিছে মই সেইবোৰ চাই বেছি ভাল লাগে ইণ্টাৰেষ্ট লাগে মোৰ মেইনলি বেছিভাগ সেইবোৰ চাওঁ প্লাছ আৰু হলিউড চিনেমাৰ এইবোৰ BTSবোৰ চাওঁ আজিকালি অসমীয়া চিনেমাবোৰ বহুত যথেষ্ট মানে উন্নতি হৈছে আৰু এনেকুৱা চিনেমা বা এনেকুৱা ধৰণৰ শ্বুটিং কৰা হৈছেনে শ্বুটিং কৰা হৈছিলে শ্বৰ্ট মুভি টাইপৰ এনেকৈ শ্বুটিং কৰি থোৱা আছে আমি শ্বুটিং কৰি পিনে এনেকৈ আমাৰ ফিল্ম ফেষ্টিভেলটো দিয়া হৈছে এৱাৰ্ডো পাইছোঁ তাত বেষ্ট কনচেপ্ট এৱাৰ্ড পাইছিলোঁ এখন আছে আমাৰ দা ড'ডো বুলি আচ্ছা পোৱা হৈছেনে এৱাৰ্ড পোৱা হৈছে তো তাত মানে এখন বেছিকেলি তোমাৰ আৰ্ট মুভি টাইপ সেনেকুৱা ধৰণৰ তাত হেৰি পাইছিলোঁ এৱাৰ্ড পাইছিলোঁ আচ্ছা মানে যথেষ্টখিনি কাম ইতিমধ্যে কৰা হৈছে আৰু কোন চনৰ পৰা এইটো লাইনতে কৰি থকা প্ৰায় 2018 চনৰ পৰা সৰুকৈ ষ্টাৰ্ট কৰা কিন্তু মানে ইমান ফুললি মানে হেৰি নাই হৈছিলোঁ তো বেছিকেলি তোমাৰ 2019 পৰা মই মানে অলপ ফুললি লাগিব ধৰিলোঁ গ্ৰুপ এটা জইন হ'লোঁ তো আমাৰ দাদা কেইজনমান আছিলে সিহঁতৰ লগত জইন হৈ পিনি মানে সিহঁতে প্ৰথম কাম দিছিলে তো সেনেকৈ কামত জড়িত হৈ পিনি মই মানে ফুললি মানে লাগি গ'লোঁ আৰু বহুতৰ পৰা সেনেকৈ সেইখিনি ষ্টাইলটো চালোঁ কেনেকৈ ধৰণে কি কৰে কামবোৰ এডিটিং ষ্টাইল কেনেকুৱা সিহঁতৰ পৰা সুধি লওঁ এইটো নাজানিলে দাদা এইটো কেনেকৈ কৰিলে তো বেছিকেলি চেল্ফ লাৰ্ণিং মেথড ইউজ কৰি পিনি এইখিনি বহুতখিনি মানে আজিলৈকে হেৰি কৰিলোঁ আচ্ছা আৰু এতিয়াতো আনৰ কথাখিনি সুধিলোঁ এতিয়া নিজৰ ঘৰত ছাপোৰ্ট কৰিছিলেনে এই যিটো লাইন ফটোগ্ৰাফী এই লাইনটোত ছাপোৰ্ট কৰিছিলেনে ফৰ ফেমিলি ফাৰ্ষ্ট টাইমতো মায়ে অলপ ছাপোৰ্ট কৰে দেউতাই কিন্তু ইমান ছাপোৰ্ট কৰা নাছিলে কাৰণ এইটো কৈছে আমাৰ গাঁৱৰ অৱস্থা হৈছে কি ডক্টৰ ইঞ্জিনিয়াৰ মেইন যোনটো মাইণ্ড ছেট আছিলে তো সেনেকুৱা ধৰণৰ বেছিকেলি আমাৰ দেউতাও মানে কি হয় ইমান কষ্ট কৰি পিনে পঢ়ালে তো অকণমান কি হয় অলপ কিবা চাকৰি তাকৰি এপ্লাই কৰি যাতে জীৱনটো মানে কি হয় হেৰিটো সুস্থিৰ কৰিব পাৰে সেনেকুৱা ধৰণৰ চিন্তাৰে মানে বহুতখিনি কৈছিলোঁ বুজাইছিলোঁ তো যেতিয়া মই মানে অকণমান সেইটোত অকণমান প্ৰগ্ৰেছ দেখিলে তাৰপিছৰ পৰা দেউতাও মানে অকণমান হেৰি কৰা হ'ল ছাপোৰ্ট কৰা হ'ল কাৰণ এতিয়া সেইটো কনচেপ্টটো দেউতাও বুজি পোৱা নাই আছিলে তো এতিয়া বুজি পায় বহুতখিনি মানে কাম দেখিলে মোৰ আনকি গানৰ শ্বুটিঙত আহে ভাল মানুহ আহে লগ পায় কথা পাতে তো বস্তুটো অলপ বুজি পাইছেগৈ আৰু সেনেকুৱা ধৰণৰ বুজি পাই পিনি এতিয়া ছাপোৰ্ট কৰা হৈছেগৈ কাৰণ কনচেপ্টটো বুজি পোৱা নাই ন মানুহৰ সেই এতিয়া মোৰ বহুতখিনি কি হয় ঘৰত মানে সেইটো এতিয়া বহুতো হয়তো ছাপোৰ্ট নকৰে কিন্তু মানে ঘৰত বুজোৱা দায়িত্ব কিন্তু আমাৰ আমি বুজোৱা দায়িত্বটো ঘৰত মানে বস্তুটো কি হয় আমিতো কোনো অপৰাধ বা কিবা বেয়া কামটো কৰা নাই ন ভাল কাম এটা কৈছোঁ হয় মানে অলপ কষ্ট হ'ব কনচেপ্টটো অকণমান নতুন হয় তো মানে কি হয় প্ৰথমতো প্ৰকৃত দেখিব নোৱাৰি কিন্তু মানে কষ্টখিনিহে
কষ্টৰ যিমানে কৰা হয় তো এনেকৈ কষ্ট কৰি কৰিয়েতো কেঁচা ঘামপানী উলিয়াইতো দুটোপালকৈ পানীয়েতো সাগৰ বনে তো সেনেকুৱা ধৰণৰ কথাটো বুজাব লাগিব ঘৰত তো সেইটো বুজোৱাৰ ফলত মানে এতিয়া ছাপোৰ্ট কৰা হৈছেগৈ আৰু তেন্তে এতিয়া সুমিন্দ্ৰ এটা কথা সোধোঁ যে যিসকল গভমেণ্ট জব হোল্ডাৰ ঠিক আছে মানে থাৰ্ড গ্ৰেডৰ এতিয়া যদি মই ধৰি লওঁ থাৰ্ড গ্ৰেডৰ চাকৰি কৰি পিনি এজন নতুনকৈ নিউ জইনিং যিখিনি নিউ জইনিং তো তেওঁলোকৰ যিটো চেলাৰী হয় আমি ল'ব পাৰি তেওঁলোকে ফাৰ্ষ্ট জইন কৰি পিনি 30,000 35,000 এনেকুৱাকৈ এটা চেলাৰী পায় তো মই মোৰ ভিউৱাৰ্ছসকলক মই জনাব বিচাৰিম যে সুমিন্দ্ৰ বৰাই আজি মোৰ সৈতে সুমিন্দ্ৰ বৰা আছে তো সুমিন্দ্ৰ বৰাই এজন থাৰ্ড গ্ৰেডৰ চাকৰি কৰা এজনতকৈ তেওঁৰ যোনটো মান্থলি আৰ্নিং তো সেই থাৰ্ড গ্ৰেডৰ নিউ জইনিং যিজনে কৰে তাতকৈ বেছি হয় নে কম হয় অভিয়াছলি তাতকৈ বেছি হ'ব বেছি হয় সিটো ক'বলৈ গ'লে চাকৰি কৰা হ'লে অভিয়াছলি এমাহটো কাম কৰিব লাগিব আমি 15 দিন কৰিও তাতকৈ বেছি আৰ্নিং কৰোঁ কেতিয়াবা হৈ যায় তেনেকুৱাকৈ আচ্ছা মানে চবৰে নিজৰ নিজৰ পথত নিজে নিজে চব অ'কে আছে কিন্তু তেনেকুৱাকৈ মানে আৰ্নিংটো তেনেকুৱা লেভেলতো হয় মানে এইটো আৰু ডিপেণ্ড কৰে এতিয়া মানে মানুহজনে কিমান তাক ইনকুৱাৰী পাইছে কাম কিমান কৰিছে সেইটো ওপৰতো কথা আৰু সি যদি হয় বোলে মই ধৰি লওক মই ৱেডিঙৰ কণ্টেক্ট ল'ব বিচৰা নাই মই ফ্ৰিলেন্সিং কৰিম ফ্ৰিলেন্সিঙতো বহুতখিনি পাই আছে অভিয়াছলি ফ্ৰিলেন্সিঙতো যদি কৰা হয় এতিয়া নৰ্মেলি তোমাৰ ফ্ৰিলেন্সিঙত যদি তুমি যদি ভাল প্ৰফেচনেল হয় তেতিয়াহ'লে মিনিমাম মানে আমাৰ অসমত বিশেষকৈ নৰ্মেল মানে এখন বাজেট হাইয়াৰ চিনেমা তুমি 5,000 ডেইলি কমাব পাৰা ডেইলি 5,000 ভাবিছোৱা এইটো হিচাপত যদি মাহ এটাত যদি 15 দিনো কাম কৰে কিমান হ'বগৈ বস্তুটো বহুতখিনি মানে ইনকাম চ'ৰ্চটো মানে হাই হাইট গুচি যায় 15 দিন কাম কৰিলেও এটা ভাল আহি মানে 75,000 অলমষ্ট তেনেকুৱাকৈ আহি যায় 15 দিনত সঁচাকৈ শুনি পিনি নিশ্চয় যিসকলে আজি এই ভিডিঅ'টো চাই আছে যদিহে কোনোবাই যদি ফটোগ্ৰাফী লাইনটোতো যদি আহিম বুলি ভাবিছে তো আপোনালোকে নিশ্চয় সুমিন্দ্ৰৰ কথাখিনি গম পাইছেই খুব সুন্দৰকৈ তেওঁ কৈছে যে যদিহে কিন্তু আপোনালোকে এনেকুৱা নহয় যে সুমিন্দ্ৰৰ কথাখিনি শুনি পিনি মানে নিজে ভাবি ল'ব যে মই ফটোগ্ৰাফী কৰিম বা ভিডিঅ'গ্ৰাফী কৰিম সুমিন্দ্ৰক দেখা দেখি নহয় কোনো বস্তু আচলতে দেখা দেখি নহয় মই যেতিয়া ইউটিউব চেনেলটো আৰম্ভ কৰিছিলোঁ মোক দেখা দেখিকৈ বহুকেইজনে মানে আৰম্ভণি কৰিছিলে কিন্তু তেওঁলোকো ছাকচেছ হ'ব যদিহে তেওঁলোকে কৰি থাকে আৰু ময়ো আজি মই কৰি আছোঁ যদি মানে কণ্টিনিউ নকৰোঁ তেন্তে মোৰো এইটো ডাউন হৈ যাব গতিকে চব বস্তুটো তেনেকুৱা আৰু এতিয়ালৈকে এইকাৰণে কৈ থাকিব পাৰিছোঁ যে কিছুমান মানুহে মোক ছাপোৰ্ট কৰিছিলে সেই সময়খিনিত কিছুমান কথা আছিলে কিছুমান মানুহৰ এটা কথাই আচলতে মোক মানে মন চুই গৈছিলে আৰু সেইখিনি কথা মই আজিও সেইখিনি কথা মনত লৈ পিনি মই আজিও ইউটিউবত মই ভিডিঅ' দি আছোঁ তেনেকৈ সুমিন্দ্ৰও নিজৰ যোনটো ভাল লগা কাম নিজৰ যোনটো এটা পেশ্যন হিচাপে লৈ লৈছে যে ফটোগ্ৰাফী তো সেই কামটোক তেওঁ একদম লৈ লৈছে মানে ইয়াৰ পৰা ভাল পায় আৰু ইয়াত লৈ লৈছে হয়নে বস্তুটো তেনেকুৱা মনৰ পৰা ভাল পায় দিমাগত বহি গৈছে তো সেইটো লৈ পিনি তেওঁ ধুনীয়াকৈ এতিয়া বৰ্তমান ফটোগ্ৰাফীটোকে নিজৰ জীৱনৰ এটা আৰ্হি হিচাপে লৈ আগবাঢ়ি গৈছে নেকি তো তেনেকুৱাকৈ আচলতে যদিহে আপোনালোকৰ ফটোগ্ৰাফী এই লাইনটোত যদি আইডিয়া আছে অকণমান যদি আইডিয়া আছে আৰু যদি আগ্ৰহ আছে তেন্তে আপোনালোকে নিশ্চয় এই লাইনটোত আগবাঢ়ি পিনি নিজক সংস্থাপন দিব পাৰিব আৰু এটা ভাল আৰ্নিং চ'ৰ্চৰ ৰাস্তা আপোনালোকে উলিয়াই ল'ব পাৰিব যিহেতু আজিকালি ডিজিটেল যুগ হৈ গ'ল ফটোগ্ৰাফী হওক বা ভিডিঅ'গ্ৰাফীৰ বহুত বেছি ডিমাণ্ড হৈ আছে আজিৰ দিনত ট্ৰেণ্ডিঙত আছে বুলি ক'লেও ভুল নহয় এজন মানুহৰ এটা ভিডিঅ' আচলতে ভাইৰেল হৈ যায় হয়নে তো ৰাতি এজন মানুহৰ জীৱন সলনি হৈ যায় তো কিছুমান এনেকুৱা ভিডিঅ'গ্ৰাফাৰ বা ফটোগ্ৰাফাৰ তাত অৰিহণা থাকে যিয়ে নেকি ভিডিঅ'টো কৰি দিয়ে বা ফটোখন মাৰি দিয়ে ভাইৰেল হৈ যায় বা তেনেকুৱা ধৰণৰ হৈ যায় তো কেমেৰাৰ আঁৰত এওঁলোক থাকে এওঁলোক হয়তো সন্মুখত ফ্ৰণ্টত আহিব নিবিচাৰে আজি আচলতে বহুতখিনি ৰিকুৱেষ্ট কৰাৰ পিছত আজি সুমিন্দ্ৰই আজি এই ভিডিঅ'টো মোৰ লগত কৈছে যে মই সেইকাৰণে ৰিকুৱেষ্ট কৰিলোঁ সুমিন্দ্ৰক যে এনেকুৱা নহয় যে সুমিন্দ্ৰক মানে আদৰ্শ হওক বুলিয়ে নহয় আচলতে মই কোনো ধৰণৰ প্ৰমোশ্যন কৰা নাই সুমিন্দ্ৰই নিজে কৈছিলে যে মই নকৰোঁ চাগে প্ৰমোশ্যন হৈ যাব প্ৰমোশ্যন কৰা বুলি ভাবিব পাৰে মানে কি হয় অলপ মানে কি হয় আমি এতিয়া কেমেৰা বেক চাইডে থকা মানুহৰ কেমেৰা ফ্ৰণ্টত আহিবলৈ অকণমান লাজ লাগে মানে আৰু মানে কি কেমেৰা ফ্ৰণ্টত আহি পোৱা নাই আজিলৈকে প্ৰথম কথা আৰু ফ্ৰণ্টত আহি পোৱা নাই আৰু কিয় অকৱাৰ্ড টাইপৰ ফিল হয় মানে তো কিন্তু আজি এইটো এটা স্মৃতি হিচাপে থাকি যাব হয়নে বেছিকৈ ভয় লাগে ট্ৰ'ন হ'ম নেকি বুলি সেইটো কাৰণে তো সেইটো আচলতে হয়ে বাৰু
তো ময়ো আচলতে ভিডিঅ'ত বহুত কথা মানে চালি জাৰি চাই পিনি আচলতে কথাবিলাক কোৱা হয়, বহুত কথা ভাবি চিন্তি কোৱা হয়। আচলতে ট্ৰল হ'বলৈতো বেছি সময় নালাগে, হয় নাই? নালাগে। কিবা এটা উল্টা কথা আজি এই ভিডিঅ'টো যদি কৈ দিলোহেঁতেন তো ট্ৰল হৈ পিনি ভিডিঅ' অট'মেটিক বুষ্ট আপ হৈ গ'লহেঁতেন। কিন্তু আমাক তেনেকুৱা ধৰণৰ সস্তীয়া জনপ্ৰিয়তাও নালাগে। যদিহে আপোনালোকে আজি এই সুমিন্দৰ যিখিনি কথা, এটা স্কলাৰশ্বিপৰ পৰা আৰম্ভণি হৈছিল আজি সুমিন্দৰ এই ফটোগ্ৰাফীৰ এই জাৰ্ণিটো, এটা স্কলাৰশ্বিপ য'ত নেকি 1 লাখৰ ওপৰ টকা পাইছিলে, আৰু সেই টকাখিনি পাই পিনি সেই সময়খিনিত মানে যেতিয়া ডিগ্ৰী ফাৰ্ষ্ট চেম বা এনেকুৱা সময়খিনিত এজন ল'ৰাৰ চিন্তাটো কেনেকুৱা ধৰণৰ থাকে যে মই এখন বাইক লওঁ বা এখন কিবা এটা লওঁ, বাইক লৈ ছোৱালী উঠাই ফুৰি কলেজ লাইফতো মানুহে এনেকুৱা থাকে ন, বহুতো কৰেও। বাইক ল'ব, KTM বাইক ল'ব বা ইনষ্টলমেণ্ট ল'ব বা ফুল পে'মেণ্টত ল'ব। তেতিয়া বেছি দামো নহৈছিলে বাৰু, বাইক ল'ব, তাৰপিছত আৰু কলেজ লৈ আহিব, নিজৰ গাৰ্লফ্ৰেণ্ডক উঠাই পিনি লৈ যাম সদায়, অনা নিয়া কৰিম, মজ কৰিম, ফুৰিম, এই ফিউচাৰত যাম, সেনেকুৱা ধৰণৰ। কিন্তু সেই সময়খিনিত সুমিন্দই সেনেকুৱা এটা অপশ্যন বাছি ল'লে, আজি ভিডিঅ'গ্ৰাফীৰ অপশ্যনটো বাছি ল'লে যে এটা মই কেমেৰা কিনিম আৰু সেই কেমেৰাটোৰে মই মোৰ জাৰ্ণি আৰম্ভ কৰিম। আৰু সুমিন্দক মই আজি কৈ দিছোঁ আপোনালোকক যে এনেকুৱা ধৰণৰ ভিডিঅ'ত বহুতে এজন চেলিব্ৰিটিক ইনভাইট কৰে বা এনেকুৱা ধৰণৰ হেৰি কৰে। তো মই কোনো ধৰণৰ সুমিন্দক মই সন্মুখতে কৈছোঁ, সুমিন্দৰ কোনো ধৰণৰ চেলিব্ৰিটি নহয়, কিন্তু সুমিন্দই যিখিনি কাম কৰিছে সেইখিনি কিন্তু এটা আদৰ্শ। আৰু সেই সময়খিনিত সেনেকুৱা এটা চিন্তা অহাটো আচলতে এটা ষ্ট্ৰং মেণ্টেলিটিৰ মানুহ হ'ব লাগিব সেই সময়খিনিত, হয়নে? তেনেকুৱা এটা অপশ্যন বাছি ল'লে আচলতে কেমেৰা বা এইটো নিজৰ প্ৰফেশ্যনটোক তেওঁ বাছি লৈ পিনি আজি সেইটো প্ৰফেশ্যনকে ওপৰলৈ লৈ গৈছে। সেই 2017-18 চনৰ পৰা ন, সেইটো সময়ৰ পৰা লাগি 5-6 চেমত আৰু 5-6 চেমৰ পৰা ন আৰম্ভ কৰি আজি এটা ভাল পৰ্যায়ত পাইছে। গানৰ শ্বুটিঙৰ পৰা লৈ পিনি চিনেমাৰ শ্বুটিং, বা এতিয়া আমাৰ এইখিনি অঞ্চলত আচলতে গম পোৱা যে সুমিন্দৰ বৰা ফটোগ্ৰাফী বুলি লিখা থাকিলে ৱেডিং হওক বা আৰু কেনেকুৱা ছোৱালীবিলাকৰ পৰা ৰেচপন্সটো কেনেকুৱা আহে, যে এতিয়া ছোৱালীক ফটো মাৰি দিয়া হয় তেতিয়া কেনেকুৱা পূৰা ফোন কৰি চাগে ফটো লাগে বুলি, ফটো লগালে সীমিত থাকে, তাৰপিছত ফটো দিয়ালৈকে সীমিত থাকে, তাৰপিছত ফটো দিয়াৰ পিছত আৰু বহুত অদ্ভুত এক্সপিৰিয়েঞ্চ হৈ আছে মানে আৰু ছোৱালীৰ ক্ষেত্ৰত। আৰু আচ্ছা, কেনেকুৱা এটামান ক'ব পাৰি নেকি? মানে মানুহ মৰি যাওক লাগিলে, কিন্তু ফটো মৰাটো মেইন মানে। আচ্ছা, এবাৰ হস্পিটেলত পৰি আছিলোঁ, অৱস্থা বেয়া মানে, আগদিনাখন বিয়া মাৰি, তথাপিতো দাদা আহক না ফটো মাৰি ডিউটি বুলি কৈছে। মই কৈছোঁ মই হস্পিটেলত আছোঁ, চেলাইন লৈ আছোঁ, মোৰ অৱস্থা বেয়া হৈছে। আৰু ফেব্ৰুৱাৰী মাহত আছিলে, তো ভেলেণ্টাইন ডে আৰু সৰস্বতী পূজা একেলগত হৈছিলে। সেইদিনা মই বেলেগে মানে সৰস্বতী পূজা খাই আছে, ভেলেণ্টাইন ডে বনাই আছে, মই মানে হস্পিটেলত চেলাইন লৈ আছোঁ। আচ্ছা, চেলাইন এইটো কি বুলি কয়, এইটো যে তোমাৰ এইটো কি বুলি কয়, চেলাইন নাজানো। তো সেনেকুৱাই লৈ আছোঁ একদম পূৰা। আৰু তাতে আকৌ ঠাণ্ডা কপি লৈ আছোঁ, বাহিৰত বহি আছোঁ। তো সেনেকুৱা 3বাৰমান ফোন কৰিলে চাগে মেমে, তাক আহক না। বিচনা মানে হস্পিটেলৰ বিচনাৰ পৰা হস্পিটেলৰ বিচনাতে পৰি আছোঁ, ফোন মাৰি। প্ৰথম অৱস্থাত মানে ঘৰত থাকোঁতে, এতিয়া ঘৰৰ ওচৰতে মানে কাপোৰ ফটো মাৰি দিব লাগে আৰু কাপোৰ মানে ফটো মাৰিবলৈ মানে আশা কৰিছে। আৰু এতিয়া মই যদি ভাল সুস্থ থকা হ'লে মই নিশ্চয় গ'লোহেঁতেন, কিন্তু মানে কি হয়, মানে পৰিস্থিতি ইমানেই বেয়া হৈ গ'ল, খোজ কাঢ়িবলৈ উঠিবলৈও মানে সামৰ্থ্য নাই আছিলে, ইমান অৱস্থা। ডক্টৰে মানে 2টা দিলে চেলাইন, ফাৰ্ষ্টটো হৈ গ'ল, তাৰপিছত ছেকেণ্ডটো মানে, তথাপিতো মানে অৱস্থা বেয়া হৈছিলে। তো সেনেকুৱা ধৰণৰ আৰু মোৰ মানে বেছিকেলি হৈছিলে কি, মোক পেট এটা সেইটো টাউন মানে কি, এতিয়া আমাৰ কি হয় ৱেডিং মাৰোঁ ন, ৰাতিপুৱা টোপনি ক্ষতি হয়, তো পেট বেয়া হোৱাটো মানে স্বাভাৱিক। আমাৰ পেট বেয়া হয়, গেছ হয়, খোৱাৰ টাইম নিবলৈ। মই আগদিনাখন মানে তোমাৰ মাৰোৱাৰী আছিলে নে কোনোবা সেনেকৈ আৰু বিয়া মাৰিছিলোঁ, তো খানাৰ মছলা পৰিমাণটো অলপ বেছি আছিলে, খালী পেটত খাই দিলোঁ ৰাতিপুৱা। তো গধূলিলৈকে মোৰ অৱস্থা বেয়া হৈ গ'ল, মানে ORS খাই দিনটো চলাই দিলোঁ, শ্বুটিং কৰি দিলোঁ, কিন্তু পিছদিনাখন মোৰ বডি মানে কি হয়, শৰীৰটোৱে মানে হেৰি কৰি দিলে, মানে এইটো হাৰ মানি দিলে, মানে খোজকাঢ়িব নোৱাৰো। মায়ে আনকি বুকুচাত লৈ গৈছে মোক হস্পিটেল, ওচৰতে বেছি দূৰ নহয় আৰু হস্পিটেল, ইমানখিনি নিলে আৰু তাত গৈ পিনি পেলালে। ইমান ডাঙৰ মানুহটোতো হস্পিটেলত বুকুচা লৈ যাবলগীয়া হৈছে, তো কেনেকুৱা পৰিস্থিতি। সঁচাকৈ মানে বহুত এনেকুৱা হয় ন, যে খাবলৈ সময় নাথাকে, মোৰো হয় বাৰু। আনকি এতিয়া কি হয়, মায়ে এতিয়া সোনকালে উঠিব নোৱাৰে, বেমাৰী, প্ৰেছাৰ থকা মানুহ, তো মানে ইমান কৈ থাকিবলৈ বেয়া লাগে। সোনকালে টাইমত উঠো লগালগ নোখোৱা নোখোৱাকৈ ভাত খাই যাওঁ বুলি কয়, ভাত খাই দিলে আকৌ টাইমটো দেৰি হৈ যায়। এতিয়া কাম থাকে ডিব্ৰুগড়ত, তো সোনকালে 1 ঘণ্টা 45 মিনিটটো লাগেই জেগাত পাওঁতে। তো সেইটো হিচাপত ভাতটো খোৱা নহয় টাইমত, তো সেইটো হিচাপত ন, সেইকাৰণে যেনেকৈ মই ৰাতিপুৱা একো নাই খোৱা কৈছিলোঁ, ভাল হয় খালি স্বাস্থ্য কাৰণে যে স্বাস্থ্যৰ কাৰণে সঁচাকৈ ভাল নহয়। কিন্তু
সেই আৰু কামৰ পিছত কেতিয়াবা এনেকুৱাকৈ থাকি যাবলগীয়া হয় ৰাতিপুৱাই চাহ বিস্কুট খাই পিনি ওলাই অহা দিনটো তেনেকৈ থাকিলোঁ চাহটো খালি গাখীৰ চাহ নাখাব কিন্তু লাল চাহ খাব তেওঁ সময় হৈ গৈছে ৰাতি আমি এই ভিডিঅ'টো শ্বুট কৰি আছোঁ 2টা বা 3টা বাজি গ'ল চাগে এতিয়া হয়নে তো এনেকুৱা এটা সময়ত 3টা বাজিব এতিয়া 3টা বাজিব অকণমান স্ক্ৰীণত দেখাই দিওঁ সময়টো যে সেইটো 2:50 হৈ আছে 2:50 আমি ৰাতি আচলতে আজি ভিডিঅ'টো শ্বুট কৰিছোঁ খুবেই ভাল লাগিলে কিছুমান কথা জানিব পাৰিলোঁ সুমিন্দৰ পৰা বহুত কথা হয় বহুত সুন্দৰ সুন্দৰ কিছুমান কথা উপস্থাপন কৰিছে সুমিন্দৰ বহুত বেছি ভাল লাগিলে আৰু অনাগত দিনত সুমিন্দৰ জীৱনটো সুখেৰে উপচি পৰক আৰু বিচাৰিম যে এনেকুৱা ধৰণৰ গভমেণ্ট চাকৰি বা যোনে সুমিন্দৰক মানে ছোৱালী দিব তো তেওঁলোকক মানে ক'ব বিচাৰোঁ যে গভমেণ্ট চাকৰি আশা নকৰিব আপোনালোকে হয় প্ৰতিটো বস্তুৱে প্ৰতিটো কৰ্মৰে আচলতে নিজৰ নিজৰ জেগাত এটা এটা মানে মহত্ব আছে সেয়া লাগিলে প্ৰাইভেটে হওক য'ত কি সেইটো কাম কৰিব লাগে হয় লাগিলে বাকী দৰমহা যেনেকুৱা হওক দৰমহা দৰকাৰ হয় দেই এটা ফেমিলি চলাবলৈ কিন্তু তথাপিতো মানে এতিয়া কি হয় তোমাৰ দায়িত্ব যিমান হয় তোমাৰ সিমানেই কষ্ট বেছি হ'ব কষ্ট যিমান হ'ব খৰচ পাতি সিমান হ'ব তো সেনেকুৱা ধৰণৰ কথা আৰু সেনেকুৱা সময়ত এনেকুৱা এটা প্ৰশ্ন আহি যোৱা দেখা যায় ইভেন সেইটো আচলতে মই নিজেও ফেচ কৰা যে ল'ৰাটোৱে কি কৰি খুৱাব হয়নে আহেনে সেইটো প্ৰশ্ন যে কি কৰি খুৱাব যদিহে চৰকাৰী চাকৰি নাথাকে কি কৰি খুৱাব আৰে খাইতো আছোঁ তুমি মতা মানুহ হয় দায়িত্ব অট'মেটিকলি মানে এতিয়া হাত ভৰি আছে যেতিয়া নিশ্চয় দায়িত্ব বুজি পিনি আমাৰ পুৰুষসকলে কাম কৰিবই তাত মানে কি কৰি খুৱাব এই প্ৰশ্নটো বহুত দুখ লগা এটা শব্দ হয় কিন্তু আচলতে সেইটো ৰিয়েলিটিত আচলতে সেই বস্তুটো নহয় মানুহে কাম কৰিবই সকলো কাম কৰা মানুহেই হয় আমি খালি নিজৰ মনটো ষ্ট্ৰং হ'ব লাগিব কামত আগ্ৰহী হ'ব লাগিব তো সেয়াই সুমিন্দৰ আহিবলগীয়া জীৱনটো সুখেৰে উপচি পৰক আকৌ কৈছোঁ আৰু বহুত বহুত ধন্যবাদ থাকিল সুমিন্দৰ এইখিনি সময় দিয়াৰ কাৰণে খুব এটা সুন্দৰ জানি সুমিন্দৰ পৰা শিকিবলগীয়া বহুত কথা আছে আৰু মই অকণমান আগতে ক'লোঁ যে চেলিব্ৰিটি নহয় কিন্তু আমাৰ নিচিনা মোৰ চেলিব্ৰিটি নহয় সুমিন্দৰ চেলিব্ৰিটি নহয় কিন্তু কি যাৰ নেকি কিছুমান কথা থাকে আৰু সেই কথাখিনি আচলতে আমি এটা আদৰ্শ হিচাপে ল'ব পাৰোঁ এনেকুৱা নহয় যে এজন চেলিব্ৰিটিকে আমি আদৰ্শ হিচাপে ল'ম এনেকুৱা বুলি নহয় আৰু সেই চেলিব্ৰিটি কিজনো এনেকুৱা কিছুমান মানুহ থাকে যাক নেকি তেওঁলোকে আদৰ্শ হিচাপে লৈ পিনি তেওঁলোকে জীৱনত আগুৱাই যায় তো সকলো আচলতে চেলিব্ৰিটি নহয় তো সুমিন্দৰ যিটো লাইফ ষ্টৰী যদি আপোনালোকে ফটোগ্ৰাফী বা ভিডিঅ'গ্ৰাফী এনেকুৱা ধৰণৰ কেৰিয়াৰত যদি আপোনালোকে আগবাঢ়িম বুলি ভাবিছে নিশ্চয় আপোনালোকে সুমিন্দৰক এই কথাখিনি আপোনালোকে মন দি শুনি আগবাঢ়িব পাৰে আৰু লগতে খুব ধুনীয়া গভমেণ্ট চাকৰিৰ ওপৰত খুব ধুনীয়া ডেছক্ৰিপশ্যন দি পিনি আচলতে সুমিন্দৰ কথাখিনি বুজাই দিছে তো তাৰ কাৰণে নহ'লে হয় দেই এতিয়া তাকে নিশ্চয় যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিলে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব একদম সাধাৰণ আমি সুমিন্দৰ এজন খুব সাধাৰণ ল'ৰা কোনো ধৰণৰ তেওঁৰ অহংকাৰ বা তেনেকুৱা ধৰণৰ মনোবৃত্তি আচলতে সুমিন্দৰ বহুত বেছি হেল্পফুল মোক বহুত ক্ষেত্ৰত হেল্প কৰি দিছে সুমিন্দৰে মোৰ এই কৰ্মজীৱন ইউটিউব চেনেলটোত আগবঢ়াৰ ক্ষেত্ৰত লগতে এইটো এটা মই কথা আজি এইটো আচলতে এটা মমেণ্ট হিচাপে আচলতে আজি এই ভিডিঅ'টোৰ জৰিয়তে থাকি যাব মোক সুমিন্দৰ আচলতে মোৰ এনেকুৱা এজন বন্ধু সুমিন্দৰে মোক প্ৰতিটো ক্ষেত্ৰতে আচলতে সহায় কৰিবলৈ আগ্ৰহী মানে মই ৰিচেণ্টলি আমাৰ শ্বৰ্ট ফিল্ম এখন অহাৰ কথা আছিলে য'ত নেকি সুমিন্দৰে ভিডিঅ'গ্ৰাফী গোটেইখিনি চোৱাৰ কথা আছিলে এজন সাহিত্যিক তেওঁ আচলতে মোৰ মানে ষ্টৰিটো মই লিখিছিলোঁ সুমিন্দৰে সেই সাহিত্যিকগৰাকীৰ লগত কথা পাতি মেলি গোটেইখিনি ঠিক কৰে স্ক্ৰিপ্ট ৰাইটিং বা বহুত কিবা থাকে এখন ভালকৈ যদি শ্বৰ্ট ফিল্ম কৰিম বুলি ভবা হয় তো সেই সময়খিনিত মই এনেকুৱা আৰ্থিকভাৱে বহুত বেছি সবল নহয় যে মই বহুত বেছি বাজেট লৈ পিনি কিবা এটা কাম কৰিম আৰু যিহেতুকে ভিডিঅ'গ্ৰাফীৰ ক্ষেত্ৰতে আচলতে বহুতখিনি টকা লাগি যায় হয়নে বহুত বেছি ছেটআপৰ কথা আহি পৰে কেমেৰা বহুত কিবা খৰচা আহি পৰে তো সেই সময়খিনিত সুমিন্দৰে মোক এষাৰ কথা কৈছিলে যে তই উঠি লচোন তই মোক একো পইচা পাতিৰ কথা তই চিন্তা কৰিব নালাগে তই জাষ্ট উঠি ল তই যেতিয়া কিবা এটা হ'ব তেতিয়া মই তই মোক কিবা দিলেও দিবি নিদিলেও নাই সেই কথাষাৰ মানে মোৰ সদায় আজীৱন সেই কথাষাৰ মনত থাকি যোৱা এটা কথা মানে বন্ধুও থাকে বহুত বন্ধু থাকে কিন্তু এজনৰ সফলতাত মানে সহায় কৰা বা এনেকুৱা ধৰণৰ বন্ধু আচলতে পাবলৈও দিগদাৰ মই মুখৰ আগতে সুমিন্দৰ মুখৰ আগতে কৈছোঁ আচলতে আমাৰ লাইফতো যদি এনেকুৱা ধৰণৰ বন্ধু আছে যে কোনোবাই কিবা এটা কাম কৰিবলৈ আগ্ৰহী হৈছে বা এনেকুৱা ধৰণৰকৈ যদি আগবাঢ়িম বুলি ভাবিছে তেন্তে মানে আগবঢ়াত ইজনে আনজনক আগবঢ়াত আপোনালোকে সহায় কৰক
নাকি এনেকুৱা হ'ব নালাগে যে মোৰ বন্ধুজন আগবাঢ়ি গৈছে ক'ত কেলেনো মই তাক আগবাঢ়িব দিওঁ, অকণমান হিংসা এনেকুৱা ধৰণৰ মনোবৃত্তিৰ পৰা আঁতৰি আহি পিনি যাক যিমান পাৰে সহায় কৰক নেকি। আৰু তাৰ ক্ষেত্ৰত মোক সুমিন্দ্ৰ এজন মোক বহুত বেছি ছাপৰ্টিভ এজন বন্ধু হয়। তো তাৰ কাৰণে মই মোৰ ফালৰ পৰা এজ এ বন্ধু হিচাপে মোৰ ফালৰ পৰা সুমিন্দ্ৰক এই ভিডিঅ'টোৰ জৰিয়তে বহুত ধন্যবাদ জনাইছোঁ, আৰু লগতে এইখিনি সময় দিয়াৰ কাৰণে বহুত বেছি ধন্যবাদ জনাইছোঁ। তো যদি এই ভিডিঅ'টো ভাল লাগিলে আপোনালোকৰ লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰক। আমাৰ নিজৰ এজন ল'ৰা তিনিচুকীয়াবাসীৰ গৌৰৱ বুলি ক'ব লাগিব, খুব সুন্দৰকৈ এই যিটো এটা মনোবৃত্তি লৈ পিনে আগবাঢ়ি আহিছে, ফটোগ্ৰাফী হওক, ভিডিঅ'গ্ৰাফী, চিনেমেট'গ্ৰাফী এনেকুৱা ধৰণৰ কামটোত আগবাঢ়ি আহিছে। তো এওঁক ছাপোৰ্ট কৰিব লাগিব আপোনালোকে। বাৰ কৈছোঁ কোনো ধৰণৰ প্ৰমোশ্যন ভিডিঅ' নহয়। মই আজি ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতেই কৈছোঁ যে প্ৰমোশ্যন নহয়। আপোনালোকে যদি বিচাৰে সুমিন্দ্ৰ বৰা ফটোগ্ৰাফী, আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত লিংক পাই যাব। আপোনালোকে যদি বিচাৰে তেতিয়াহে আপোনালোকে গৈ পিনি ইনষ্টাগ্ৰামত যদি বিচাৰে আপোনালোকে মেছেজ কৰিব, সুমিন্দ্ৰ বৰা ফটোগ্ৰাফী লিংক দিয়া থাকিব। আৰু যদি নিবিচাৰে তেন্তে নকৰিব, চিম্পল। আমি কোনো প্ৰমোশ্যন কৰা নাই, কিন্তু এই যে সুমিন্দ্ৰৰ লাইফৰ যিখিনি কথা সেইখিনিক কিন্তু আপোনালোকে আদৰি ল'ব বুলি আশা কৰিছোঁ। আৰু যিমান পাৰে ছাপোৰ্ট কৰক। আপোনাক পুনৰ কৈছোঁ যে নিজৰ মানুহ আমি সকলোৱে ইজনে আনজনক মানে ছাপোৰ্ট কৰি বা এনেকুৱা ধৰণৰকৈ আগুৱাই লৈ যাব লাগিব। আৰু যদি আপোনালোকৰ এনেকুৱা ধৰণৰ কিবা টপিক থাকে আপোনালোকে মোক কমেণ্টত জনাব যে এনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে, বা আগন্তুক দিনত আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে, লাভ ৰিলেটেড হওক বা মটিভেশ্যন ৰিলেটেড হওক বা যি এনেকুৱা আমি নিশ্চয় দিবলৈ চেষ্টা কৰিম। মোক সুমিন্দ্ৰই বহুতখিনি সহায় কৰিব। তো ইমানতে সময় পাই আজি ভিডিঅ' তাকে সামৰাৰ আগত মই কথা কিছুমান কওঁ। হয়, মোক কাৰোবাক ব্যক্তিগত সন্তোষ লৈ পিনি মানে এইখিনি কথা কোৱা নাই বাৰু, হয়, মানে চাকৰি ক্ষেত্ৰত আৰু দেই এইখিনি মানে কোনোবা ট্ৰল নকৰিব প্লিজ। মই এইখিনি কথাটো কৈ দিছোঁ আৰু, কাৰণ মানে কাৰো ব্যক্তিগত এইখিনি মোৰ দৃষ্টিভংগী হয় আচলতে। মই বেলেগৰ দৃষ্টিভংগী বুলি নকওঁ বাৰু, বেলেগক লৈও কোৱা নাই, সেইখিনি মোৰ দৃষ্টিভংগী হিচাপে কৈছোঁ আৰু কথাখিনি, কাৰণ মই এনেকৈ ভাবোঁ আৰু। কাৰো মনত আঘাত দিয়াটো, কাকো ব্যক্তিগতভাৱে কাকো টাৰ্গেট কৰি আচলতে আজি এই ভিডিঅ'টো বনোৱা হোৱা নাই। তো কোনেও যাতে ব্যক্তিগতভাৱে একো মনত নলয়। ভিডিঅ'টোৰ সেইটো এটা গুৰুত্বপূৰ্ণ কথা এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক শেষত জনালোঁ নেকি। আৰু কিবা আছে? নাই, ঠিক আছে, নেক্সট বাৰ নিশ্চয় আমি আকৌ লগ পাম। যদি আপোনালোকে আকৌ পুনৰ সুমিন্দ্ৰৰ লগত আৰু কিছুমান কথা যদি জানিব বিচাৰে, বা ইয়াৰ যদি লাভ ৰিলেটেড যদি কথা কিছুমানো যদি জানিব বিচাৰে, তেন্তে আপোনালোকে কমেণ্টত ক'ব, নিশ্চয় আমি আকৌ এইদৰে কথা পাতিম নে কি সুমিন্দ্ৰ। তো খুবেই ভাল লাগিলে আপোনালোকে ইমানখিনিলৈকে ভিডিঅ'টো চালে, আৰু আশা কৰিছোঁ আগলৈও আপোনালোকে এইদৰেই মোৰ যিটো ইউটিউব চেনেল কৰ্মজীৱনত আপোনালোকে মৰম আশীৰ্বাদ দি আগুৱাই লৈ যাব। তো ইমানতে সামৰিছোঁ আজিলৈ, ধন্যবাদ, জয় অসম।